তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈ দিয়ে কয় আমাৰ আপোনাৰ যেনেকৈ ব্যক্তিগতভাৱে চিভিল বেয়া থাকিলে লোন নিদিয়ে সেইটো আমাৰ ভাল আছে কাৰণে আমাক লোনটো দিয়ে ইমান নিলজ্জ মানুহজন এই মুহূৰ্তলৈকে ৰকিবুল হুছেইনে এটা উল্লেখযোগ্য কাম প্ৰায় এটা বছৰ হ'ব হ'ল কিন্তু ২৭ লাখ ভোটাৰৰ কাৰণে তেখেতে উল্লেখ কৰক যে মই এটা বছৰত মই এটা উল্লেখযোগ্য কাম কৰিছোঁ আজি এইটো অন ৰেকৰ্ড বিধানসভাত আজি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসমত আটাইতকৈ হায়েষ্ট ডিভোটাৰ সৃষ্টি হৈছে হিতেশ্বৰ শইকীয়া যাক আমি উপৰদৃশ্যৰ তলত হিতেশ্বৰ বুলি কৈছিলোঁ আটাইতকৈ বেছি ডিভোটাৰ হৈছে যিগৰাকীক আমি 3বাৰকৈ মুখ্যমন্ত্ৰী পাতিলোঁ চিন্তা কৰক এগৰাকী এল পি স্কুলৰ শিক্ষকক যেনেকৈ মাৰপিট কৰিছে সেইটো এবাৰ খালি ভাবিবচোন সেই শ্বটটো সেই লাঠিটো সেই পিটনটো আমাক আৰু আপোনাক দিছে বুলি আমাক আৰু আপোনাক তেনেকৈ ৰাতিৰ অন্ধকাৰত তেনেকৈ পাৰ কৰি থৈ আহিছে বুলি কিমান বেদনাদায়ক কিমান যন্ত্ৰণাদায়ক আজি গৌৰৱ গগৈ তৰুণ গগৈৰ কিন্তু পুত্ৰ কালিলৈ যেতিয়া মানে আপোনাৰ ভাল পজিশ্যন পাব নহয় আমাক পাত্তা নিদিওঁ সৌদিনা কিন্তু ৰাজীৱ ভৱনত গুৱাহাটীত কৈছে এই মিয়াখিনি আঁতৰি দিয়ক যাতে টুপি যাতে কেমেৰাত নাহে আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী ধুৰন্ধৰ ৰাজনীতিবিদে আমাক এই কোনো কথা নাই বতনা ৰাতিৰ 3টাত ধৰি বান্ধি বাংলাদেশত থৈ আহিব সেইটো সাহস নকৰিলেহেঁতেন নমস্কাৰ কথাবাৰ্তাৰ আন এটি নতুন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদ ডাঙৰীয়া আজি তেখেতৰ পৰা তেখেতে নেতৃত্ব বহন কৰা সংগঠনটোৰ বিষয়ে কিছু কথা আলোকপাত কৰিম লগতে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়েও কিছু কথা জানিবলৈ যত্ন কৰিম আহক আমি পোনে পোনে আব্দুল হামিদ ডাঙৰীয়ালৈ আগবাঢ়িছোঁ আপুনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজন সাধাৰণ সম্পাদক হিচাপে সংগঠনটোৰ কাম কাজ কেনেদৰে সম্পাদন কৰিছে বৰ্তমান মানে আমাৰ সংগঠনটোৰ জন্ম প্ৰায় আৰম্ভ কৰি জাতিটোৰ বিভিন্ন সময়ত যিখিনি দুৰ্গতি আহিছে জাতীয় সমস্যা যিখিনি আহিছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ প্ৰতিটো সমস্যাত আমি মুখামুখি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ জাতিটোৰ আমি কিছু পৰিমাণে হ'লেও যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি আমি সাব্যস্তকৰণৰ ক্ষেত্ৰত আমি ভূমিকা লৈ আহিছোঁ বিশেষকৈ যেতিয়া জাতিটোৰ বিভিন্ন সময়ত দেখা যায় আপোনাৰ চৰকাৰী পক্ষ তথা একাংশ উগ্ৰ জাতীয়তাবাদী দল সংগঠনে জাতিটোক ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা কৰে অপমান কৰে বিভিন্ন ফালেদি লাঞ্ছিত বঞ্চিত কৰা পৰিলক্ষিত হয় সেইখিনি আমি যেনে তেনে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰোঁ আমাৰ অধিকাৰ আমাৰ যিখিনি ভাৰতীয় সংবিধানে যিখিনি আমাক অধিকাৰ দিছে সেই সংবিধান মতেই আমাৰ অধিকাৰখিনি আমি আদায় কৰি আমি যাতে ৰাইজক বুজাব পাৰোঁ আমি ৰাইজক তাৰ লগে লগে যিহেতু জাতিটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ আমি সংগঠন যিহেতু কৰি আহিছোঁ জাতিটো বিশেষকৈ শিক্ষাৰ দিশত পিছপৰা গতিকে আমি সংগঠনটো অত্যাধিক পৰিমাণে গুৰুত্ব দিয়া হৈছে শিক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন ঠাইত এই সংগঠনৰ উদ্যোগত সংগঠনৰ জৰিয়তে আমি ৰাইজক এটা এৱাৰনেছ কৰাৰ চেষ্টা কৰিছোঁ জনসাধাৰণক এটা এৱাৰনেছ কৰাৰ চেষ্টা কৰিছোঁ যে আমি শিক্ষা অবিহনে আগুৱাই যাব নোৱাৰোঁ আমি যিমানে ৰাজনীতি নকৰোঁ কিয় যিমানে ধনী হৈ নাযাওঁ কিয় যিমানে আমি যি নকৰোঁ কিয় আমি যদি শৈক্ষিকভাৱে যদি আগুৱাই যাব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালী ভাই ভনী যদি আমি উচ্চ শিক্ষাৰ শিক্ষাৰে যদি শিক্ষিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ যিমান সমস্যা আছে সমস্যাখিনি থাকি যাব গতিকে আমাৰ মূল লক্ষ্য উদ্দেশ্য সেইখিনিয়ে আমাৰ সংখ্যালঘুৰ যিখিনি মূলত জ্বলন্ত সমস্যা আপুনি নাগৰিক পৰিচয়ৰ কথাই কওঁ ডি ভোটাৰ ফৰেইন ট্ৰাইব্যুনেল কেছবিলাক আছে আমাৰ মাটি বাৰীৰ সমস্যা আছে বিশেষকৈ বিভিন্ন সময়ত যিখিনি চৰকাৰ হৈছে তেওঁলোকে কিন্তু আমাক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কিন্তু পিছুৱাই ৰাখিছে আজি আপুনি প্ৰথমতে যিহেতু সুধিছে মই কৈছোঁ আজি চহৰ অঞ্চলত যেনেকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী থাকে আমাৰ গ্ৰাম অঞ্চলত তেনেকৈ নাথাকে আৰু আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহ যিহেতু মেক্সিমাম মানুহ গ্ৰাম অঞ্চলত বসবাস কৰে সেই ক্ষেত্ৰত আমি চৰকাৰক কেনেকৈ কৈ মেলি হ'লেও আন্দোলন কৰি হ'লেও বা লেটাৰৰ জৰিয়তে হ'লেও টেবুল টক কৰি হ'লেও আমি যাতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত সেই স্কুল বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে শিক্ষাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰাব পাৰোঁ সেইখিনি আমি যথেষ্ট পৰিমাণে গুৰুত্ব দি আহিছোঁ আচ্ছা সংখ্যালঘুসকলক নেতৃত্ব দিবৰ বাবে ইতিমধ্যে এটা সংগঠন আছে যাক আমি আমছু বুলি জানো ইয়াৰ উপৰিও আৰু সংগঠনৰ আৱশ্যক আছে বুলি আপুনি ভাবে নেকি নিশ্চয় আছে আজি চাওক বিভিন্ন জাতি জনগোষ্ঠীৰ হেজাৰটা কৰি সংগঠন আছে আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মুছলমান মানুহৰ স্পষ্টকৈ কৈছোঁ আৰু মুছলমানৰ ক্ষেত্ৰত ইয়াতে এটা প্ৰয়োজন আহি গ'ল কিয় ছাত্ৰ সংগঠন যিটো আমাৰ আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু তাতে মোৰো এটা বয়স লিমিট আছে আমছুৰ এটা সংবিধান আছে সেই বয়সৰো কথা আছে তাৰ লগে লগে আমছু মানে ষ্টুডেণ্ট ইউনিয়ন
গতিকে মই আপুনিতো সদায়তো ষ্টুডেণ্ট থাকিব নোৱাৰোঁ, প্ৰত্যেকের একোটা নিজস্ব জীৱন আছে। যেতিয়া আমাৰ শিক্ষাগত মানে অৰ্হতাটো আমাৰ অৰ্জন কৰাও হ'ব, তাৰপিছত আমি নিশ্চিতভাৱে বেলেগ এটা নিজস্বভাৱে চলা ফুৰাৰ চেষ্টা কৰিম, নিজৰ জীৱনলৈ চলাৰ চেষ্টা কৰিম। কিন্তু সংগ্ৰাম কৰা মানুহৰ, জাতিৰ হৈ কথা কোৱা মানুহৰ এটা মন থাকিয়ে যায় যে ক'ৰবাৰ পৰা যদি হয় তথাপিও যদি কিবা এটা কথা কোৱা যায়, জাতিৰ হৈ যদি কিবা এটা কৰা যায়, সেইটো এটা মন থাকি যায়, যিটো আমি সেই প্লেটফৰ্মটোত থাকিব নোৱাৰোঁ যেতিয়া আমি ছাত্ৰ বয়সটো যিটো অতিক্ৰম কৰোঁ। এনেকুৱা কিছুমান চিন্তা চৰ্চা কৰিয়ে 2012 চনত অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱীসকলে, তাতে ধৰ্মীয় সংখ্যালঘু আছিল, সংখ্যাগুৰু মানুহো আছিল, বিভিন্নভাৱে আলাপ আলোচনা কৰি দেখিছে নহয় আমাৰ যিহেতু অসমত ধৰ্মীয় সংখ্যালঘু যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত, আৰু এওঁলোকক পিছপৰা, এওঁলোকক আগুৱাই লৈ যাবলৈ হ'লে কেৱল মাত্ৰ এই ছাত্ৰ সংগঠনটোৰ ওপৰত নিৰ্ভৰ কৰি থকাটো উচিত নহয়। বিশেষকৈ BTID যেতিয়া 2012 চনত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, বিশেষকৈ তেতিয়াই মানে এই বস্তুটো বেছি গুৰুত্ব দিয়া হৈছিলে। তেতিয়াই আমাৰ বুদ্ধিজীৱীসকলে বেছি গুৰুত্ব দি পেলাই 2012 চনতেই এই সংগঠনটোৰ জন্ম প্ৰতিষ্ঠা হৈছিলে। বাৰু আপুনি এই সংগঠনটোৰ লগত কেনেকৈ জড়িত হ'লগৈ? এই সংগঠনটো মানে ময়ো এই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নতে জড়িত আছিলোঁ। মই নৱম শ্ৰেণীৰ পৰা ছাত্ৰ সংগঠনত মই জড়িত আছিলোঁ। তেতিয়াৰ পৰাই মানে জিন্দাবাদ দিয়া মুৰ্দাবাদ দিয়া শিকিছোঁ। তাৰমানে এইটো আছিলে আপোনাৰ 2004 চনৰ কথা। 2004 চনৰ পৰা মই আমচুৰ লগত জড়িত। তাৰপিছত 2016 চনত যেতিয়া মোৰ শিক্ষা মই সামৰিলোঁ, গ্ৰেজুৱেট কৰি যেতিয়া শিক্ষা সামৰিলোঁ, তাৰপিছত নিজৰ মনতো এটা হেৰি আহিল যে যিহেতু মই প্ৰত্যক্ষভাৱে শিক্ষানুষ্ঠানত নাই, ছাত্ৰ হিচাপে নাই, গতিকে মই এইটো সংগঠনত থকা উচিত নহ'ব। এতিয়া বাহিৰৰ পৰা সমৰ্থন কৰাটো, জিন্দাবাদ দিয়াটো সেইটো বেলেগ কথা, বা আমাৰ যদি কোনো অনুযায়ী আহি পৰামৰ্শ বিচাৰে সেইটো আমি জ্যেষ্ঠ হিচাপে পৰামৰ্শ দিয়াটো ঠিকেই আছে। এনেকৈ মই আমচু এৰিলোঁ। নিজৰ বয়স আৰু আপোনাৰ যিহেতু যোগ্যতাটো, প্ৰথম যোগ্যতাই হৈছে ছাত্ৰ, তো যিহেতু মই ছাত্ৰ নহয়, গতিকে নিজে নিজে মই তাৰে পৰা বিদায় লৈছোঁ। বিদায় লৈ পেলাই অসমৰ বিভিন্ন প্ৰান্তৰ কিছু বুদ্ধিজীৱীসকলে ভাবিলে যে নহয়, তুমি দুটা হ'লেও কথা ক'লে আমাৰ উপকাৰ হয়, জাতিৰ উপকাৰ হয় বুলি আমি অনুভৱ কৰোঁ। এতিয়া কি উপকাৰ হয় নহয় সেইটো মই নাজানো, আৰু মানে মোৰতো তেনেকুৱা বিশেষ হেৰি নাই আৰু কোৱাৰ। তো পিছত যেনিবা একাংশ বুদ্ধিজীৱীয়ে ভাবিলে যে আপুনি সংখ্যালঘু সংগ্ৰাম পৰিষদত আহক, ইয়াত আহি কাম কৰক। পিছলৈ 2016 চনত শেষৰ ফালে আৰু 17 চনৰ প্ৰথমতে মই এনেকৈ সংখ্যালঘু সংগ্ৰাম পৰিষদত মানে আগমন আহিছিলোঁ। হয়, আচলতে আমচু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মাজত আদৰ্শগত কোনো পাৰ্থক্য আছে জানো? আদৰ্শগত পাৰ্থক্য একো নাই, লক্ষ্য উদ্দেশ্য গোটেইখিনি একে। ইয়াতে এটা হেৰি হৈছে কি, আমচুৰ আপোনাৰ প্ৰথম চৰ্ত সেইটোৱে ছাত্ৰ হ'ব লাগিব, আৰু ছাত্ৰ এটাতো আপোনাৰ আজীৱন মানে থাকিব নোৱাৰে, আনুষ্ঠানিক শিক্ষা এটা সময়ত শেষ হয়েই, সেইটো এটা চৰ্ত। আৰু এইটো আদৰ্শগত বিশেষ কোনো পাৰ্থক্য নাই। আমচুৰ যি লক্ষ্য উদ্দেশ্য, জাতিৰ হৈ মাত মাতা, জাতিৰ বেয়া দিনত দুৰ্দিনত সন্মুখত থিয় হোৱা, জাতিৰ কোনো যদি কোনো ফালৰ পৰা কোনো দুৰ্যোগ আহে সন্মুখত হৈ কাম কৰা, সংগ্ৰাম পৰিষদ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ একেই লক্ষ্য উদ্দেশ্য। ইয়াৰ মাজতে আদৰ্শগত নহয়। এতিয়া আপুনি আছে ভাই মোকাদ্দাছ আলী, আপুনি কোনোবা এটা সংগঠনত আছে, মই এটা বেলেগ সংগঠনত আছোঁ, যদিও লক্ষ্য উদ্দেশ্য একেই থাকে, তাৰ ভিতৰতো আপোনাৰ আৰু মোৰ কি হ'ব, ব্যক্তিগতভাৱে কিছু আদৰ্শগত এটা মতানৈক্য থাকিব। সেই বস্তুটো গৈ পেলাই কি হয়, সাংগঠনিকভাৱে মানে ফলিয়াব ধৰে আৰু কি, সাংগঠনিকভাৱে এইটো অলপ মানে লাগালাগি হৈ যায়। হ'লেও সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমচুৰ মাজত বিশেষ তেনেকুৱা কোনো আজিৰ দিনত দ্বিমত নাই, কোনো বাজাবাজি নাই। আমি সমিল মিলাই কামখিনি কৰি আছোঁ। বিশেষকৈ যোৱা 7 তাৰিখে ঈদৰ দিনাখনেই আমি গোটেই অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ যিমানবোৰ আমাৰ সংগঠন আছিলে, সেই সংগঠনৰ যিটো কোঅৰ্ডিনেশ্যন কমিটি আছে, সেই কোঅৰ্ডিনেশ্যন কমিটিৰ উদ্যোগত সিদ্ধান্ত মৰ্মে আমি গোটেই অসমত ঈদগাহৰ পৰাই আমি কি কৰিছোঁ, কলা বেজ পৰিধান কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক যেনেকৈ ডিভোটাৰৰ নামত অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে, ফৰেনাৰ ট্ৰাইব্যুনেলছৰ কেছৰ নামত যেনেকৈ অন্যায়ভাৱে হাৰাশাস্তি কৰি আছে, অযোগ্য কিছুমান ট্ৰাইব্যুনেল মেম্বাৰ দি একপক্ষীয়ভাৱে বিদেশী সজাই যেনেকৈ পৃথিৱীৰ কোনো দেশত নথকা নোহোৱা এটা মানে নজিৰ নোহোৱা দৃশ্য কাহিনী আমাৰ এই অসম চৰকাৰৰ মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ধৰিছে। মানুহখিনিক গৰু ছাগলীৰ দৰে 65জনকৈ মানুহ গৰু ছাগলীৰ দৰে বাংলাদেশক পাৰ কৰাই দিছিলে। এইবিলাক বস্তু আমি মুখামুখি কৰি আহিছোঁ, এইটো আমচুৱেও কৰি আহিছে, আমিও কৰি আহিছোঁ, আৰু এইবিলাকত আমি কোনো দ্বিমত নাই। তাৰমানে আমি আছোঁ, একেলগে কাম কৰি আছোঁ। হয়, আজি বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ল। এই বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিছে
যে NRCত নাম থকাৰ পিছতো যদি 1951 চনৰ আগত অহা বুলি প্ৰমাণিত নহয় তেওঁলোকক বিদেশলৈ পঠিয়াই দিয়া হ'ব এই ক্ষেত্ৰত আপোনাৰ সংগঠনটোৰ স্থিতি কি এইটো চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত টেকনিকেলি কিন্তু ৰাইট আছে টেকনিকেলি এইকাৰণেই তেওঁ সত্য কথা কৈছে সুপ্ৰিম কোৰ্টৰ পৰা এটা মানে এটা জাজমেণ্ট দিয়া আছে এটা ভাৰ্ডিক্ট দিয়া আছে যিখিনি নাম NRCত আহি গ'ল অলৰেডি এওঁলোকে কিন্তু ভাৰতীয় এতিয়ালৈকে হোৱা নাই কাৰণ এইটো অফিচিয়েলি এতিয়ালৈকে ফাইনেল বুলি হোৱা নাই এইটো ড্ৰাফ্ট হৈ আছে ফাইনেল এটা ড্ৰাফ্টহে হৈছে তাৰ লগে লগে আৰু এইটোও কথা কোৱা হৈ আছে 19 লাখ মানুহৰ নাম এতিয়ালৈকে কিন্তু NRCত অন্তৰ্ভুক্ত হোৱা নাই তাতে বিদেশীও থাকিব পাৰে বা বহুতো এনেকুৱা আমাৰ আমি প্ৰমাণ পাইছোঁ আমাৰ লগত তথ্য আছে MA পাছ কৰি অহা মানুহক তাৰ গোটেই ফেমিলিৰ মানুহৰ নাম NRCত আহিছে কিন্তু MA পাছ কৰা ল'ৰা এটাৰ নাম NRCত অহা নাই তেওঁতো বিদেশী হ'ব নোৱাৰে তেনেকুৱা মানুহৰ নাম যথেষ্ট বাদ পৰিছে গতিকে সুপ্ৰিম কোৰ্টে কোৱা আছে যে NRCৰ পৰা বাদ পৰিছে মানেই তাৰ মানে এইটো নহয় যে তেওঁ বিদেশী হৈ গৈছে তেওঁক আৰু সুবিধা দিয়া হ'ব সুযোগ দিয়া হ'ব যদি NRCত নাম আহি যায় তেতিয়াতো স্বদেশী গতিকে আমি তেওঁক অপমানো কৰিব নোৱাৰিম এতিয়ালৈকে গতিকে তেওঁক যদি আমি অপমান কৰিব নোৱাৰিম বিদেশী বুলি তো মোৰ নামটো NRCত আহিছে বুলিয়েই যে মানে ময়ো কিবা অতি উৎসাহিত হোৱা আছে হ'ব লাগিব সেইটোও নহয় গতিকে সুপ্ৰিম কোৰ্টৰ পৰা আমাৰ নামটো যিহেতু NRCত আহিছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকৈ ক'ব নালাগিছিল তেওঁ কিন্তু গোটেই প্ৰক্ৰিয়াটোক এটা ভেঙুচালি কৰাৰ দৰে হৈছে কাৰণ সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ তত্ত্বাৱধানত হৈছে আৰু সুপ্ৰিম কোৰ্টৰ ওচৰত আমি আপুনি বুলি কথা নাই এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰী হওক সুপ্ৰিম কোৰ্টৰ ওপৰত নহয় তেখেতে গতিকে এইটো কথা তেওঁ এগৰাকী উচ্চ শিক্ষিত মানুহ হিচাপে কোৱাটো উচিত হোৱা নাই যদিও টেকনিকেলি ৰাইট আছে তেখেতে হয় কিছুদিন পূৰ্বে বাতৰিযোগে আমি গম পাইছোঁ যে আমাৰ অসমৰ পৰা কিছু সন্দেহযুক্ত নাগৰিকক বাংলাদেশলৈ গোটাই দিছে আকৌ উভতাই আনিছে এই ক্ষেত্ৰত আপুনি বা আপোনাৰ সংগঠনটোৱে কি বক্তব্য ৰাখিব এইটো কথাতেই মানে লেঠাটো লাগিল আপুনিও ক'লে কিন্তু পাকে প্ৰকাৰে সন্দেহযুক্ত আপুনি কেনেকৈ ক'ব সন্দেহযুক্ত এইটো তথাকথিত এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনোৱা সন্দেহযুক্ত আপোনাৰ অসমৰ বিভিন্ন উগ্ৰ হিন্দুত্ববাদী উগ্ৰ জাতীয়তাবাদী একাংশ ৰাজনৈতিক নেতাৰ সজোৱা সন্দেহযুক্ত সেই মানুহখিনিৰ নাম NRCত আহিছে সেই মানুহখিনি হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা বেইলত আছে গতিকে তেওঁলোকে দেশৰ আইন কানুন সংবিধান একো নামানে সেই মানুহখিনি যদি বিদেশী আছে ধৰি লোৱা হ'ল এই মুহূৰ্তৰ কাৰণে ধৰি ল'লোঁ বিদেশী আছে তেতিয়াহ'লে সেই মানুহখিনিৰ এটা প্ৰক্ৰিয়াৰ মাজত যাব লাগিব কোৰ্টৰ জৰিয়তে তেওঁলোকে বিদেশী ডিক্লেয়াৰ হ'ব লাগিব আপোনাৰ নীতি নিয়মৰ ভিতৰে সাংবিধানিকভাৱে বিদেশী হ'ব লাগিব তাৰপিছত সেইটো আন্তঃৰাষ্ট্ৰীয় এটা আলোচনা হ'ব লাগিব কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰতো আমি কোনোবা এটা ৰাজ্যত দিব নোৱাৰোঁ বেলেগ এটা ৰাষ্ট্ৰত দিব লাগিব কোনটো ৰাষ্ট্ৰত দিব প্ৰথম প্ৰশ্নটো হৈছে সেইটো সন্দেহযুক্ত বা বিদেশী এইটোলৈকে যেনিবা আপুনি প্ৰুভ কৰিব পাৰিছে অসম তথা ভাৰতৰ পৰা কিন্তু কোন ৰাষ্ট্ৰৰ মানুহ হয় সেইটোতো আপুনি প্ৰুভ কৰিব লাগিব না মোক ধৰি বান্ধি কালি আপোনালোকে বাংলাদেশত দিব পাকিস্তানত দিব হিন্দু হ'লে ম্যানমাৰত দিব এইটোতো নহয় চীনত দিব মই যদি চীনৰ হয় তেতিয়াহে আপুনি চীনত দিলে চীন চৰকাৰে চীনৰ গভৰ্ণমেণ্টে আমাক আদৰি ল'ব বোলে নহয় আমাৰ মানুহ বাংলাদেশত দিলে বাংলাদেশৰ যদি মই হওঁ তাতে যদি বাংলাদেশী মানুহ আমাৰ থাকে বোলে নহয় শ্বেখ আব্দুল হামিদ বাংলাদেশৰ অমুক গাঁৱৰ অমুক জিলাৰ অমুক ফেমিলিৰ হয় তেতিয়াহে মোক আদৰি ল'ব নহ'লে এওঁলোকেও মানে বন্দুক দি এনেকৈ মাৰিব আৰু তেওঁলোকেওতো আমাক যাব নিদিব ডিটেনশ্যন কেম্প মানে কি আমাৰ এই গাঁৱত যেনেকৈ থাকে গৰু ছাগলী কাৰোবাৰ যদি খেতিত যদি গৈছে অনধিকাৰে বেলেগৰ খেতিত যদি খাব গৈছে ধৰি বান্ধি আনি যে আমি খোৱাৰ বুলি কওঁ সেইটো মানে তেওঁলোকে ৰাখে আৰু মানে গৰু ছাগলীক ৰাখে আৰু তো ঠিক এইটো হৈছে তেনেকুৱা মানে বেলেগ ৰাষ্ট্ৰ বা বেলেগ দেশৰ পৰা মানুহ আহিছে এইটো দেশত আহিছে এইটো দেশৰ যদি কিবা অনিষ্ট কৰিছে তাৰ কাৰণে ধৰি বান্ধি থৈ দিছে কিন্তু মই কোন দেশৰ পৰা আহিলোঁ কাৰ খেতিৰ পৰা আহিলোঁ সেইটোতো এইখন চৰকাৰৰ এইখন দেশৰ প্ৰুভ কৰাৰ প্ৰয়োজন আছে না কালি সিদিনা খাইৰুল ইছলামক কিমান নিৰ্লজ্জ চাওক খাইৰুল ইছলামক বিদেশী সজাইছে তেওঁৰ মাকৰ নামত কেছটো আছিলে সেই কেছটো লয়াৰ কোৰ্টৰ পৰা হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট এইবিলাক আমি একদম প্ৰত্যক্ষভাৱে জড়িত আমি যদি এইটো কথা যদি 3 মাহে যদি আপোনালোকক কৈ ফুৰোঁ NRC ডিভোটাৰ ফাইনেল ট্ৰাইব্যুনেল কেছৰ বিষয়ে 3 মাহো যদি একেলেথিৰা কৈ থাকোঁ মুখখন বিষাই যাব কথা শেষ নহ'ব তাৰমানে আমি এই বিষয়টো ইমান বেছিকৈ জনা আছে তাৰমানে আমাতকৈ বহুত বেছি জানে কিন্তু আমি যিখিনি জানো তাৰমানে তো খাইৰুল ইছলামৰ মাকৰ নামৰ কেছটো সেইটো বিদেশী বুলি ডিক্লেয়াৰ দিলে আচ্ছা দিয়াৰ পিছত বেচেৰা এগৰাকী শিক্ষক LP স্কুলৰ শিক্ষক আপোনালোকে আমি সকলোৱে চাইছোঁ কি কেনেকৈ তেওঁ সংবাদ মাধ্যমত সামাজিক মাধ্যমত তেখেতে কথাখিনি কৈছে কিমান ভদ্ৰলোক এটা সেইটো আমাৰ আপোনাৰ বা সেই চৰকাৰী পক্ষৰ নিচিনা মানুহ নহয় বহুত বেছি ভদ্ৰতা থকা মানুহ মই নিজে যিখিনি বুজি পাইছোঁ তো সেই মানুহগৰাকীক যেতিয়া তেওঁৰ মাকে বিদেশী হ'ল
লয়াৰ কোৰ্ট, হাই কোৰ্ট, সুপ্ৰিম কোৰ্টলৈকে গৈছে তেওঁৰ মাকক এইখন দেশৰ হয় বুলি প্ৰমাণ কৰিবলৈ। আৰু সুপ্ৰিম কোৰ্টৰ পৰা ষ্ট্ৰিক্টলি কৈ দিয়া আছে এই খাইৰুল ইছলামক বা এই পৰিয়ালক কোনো প্ৰকাৰৰ হেৰেছমেণ্ট দিয়া নাযাব, চৰকাৰে দিব নোৱাৰিব। এইটো যেতিয়ালৈকে কেছটো চলি থাকিব, আদালতৰ হেৰিত থাকিব, জিম্মাত থাকিব। তাৰপিছত সেই মানুহজনক, সেই মানুহগৰাকীক, এগৰাকী এইখন ৰাজ্যৰ এগৰাকী শিক্ষকক তেনেকৈ অপমান কৰি ধৰি বান্ধি মাৰপিট কৰি, সেইটো চকুৰ আগত সকলোৱে দেখিছে। মানুহজনক শাৰীৰিকভাৱে কিমান টৰ্চাৰ কৰিছে। সেই মানুহজনক লৈ পেলাই ৰাতিৰ 3 বজাত এটা ৰাষ্ট্ৰৰ পৰা বেলেগ এটা ৰাষ্ট্ৰই ঠেলি দিয়াটো, এইটো ইয়াতকৈ গৰ্হিত কাম মইতো ভাবোঁ যে এই দেশততো বহুত কিবা কিবি হৈ থাকে, ৰেপ কেছ হৈ থাকে, ডকাইতি হৈ থাকে, মাৰ্ডাৰ হৈ থাকে, কিমান কি হৈ থাকে। মই কওঁ সেইটো হৈছে এটা গণ্ডিৰ ভিতৰত। কালিলৈ যদি এটা ছোৱালীক যদি 5জনে ৰেপ কৰিছে, সেইটো এইটো দেশৰ ভিতৰত। যদি বোলে 5জনে মাৰ্ডাৰ কৰিছে, কিবা কৰিছে, সেইটো দেশৰ ভিতৰত। কিন্তু এই ঘটনাটো ইমানেই বেছি ডাঙৰ ক্ৰাইম কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যে সেই বস্তুটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোটেই বিশ্বব্যাপী সেইটো আলোচনা হ'বলগীয়া হ'ল। ইমান নিৰ্লজ্জ। আমাতকৈতো বাংলাদেশটো বহুত কিবা কিবি নহয়। আমি ভালকৈ ভাৰতবাসী থিয় হ'লে তেওঁলোকেতো কিবা কৰি পেলাব। এখন তেওঁলোকে সেই নিজৰ দেশতে থাকিব নোৱাৰে, থৰক বৰক। তো তেওঁলোকক আমি শক্তি প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকক দি আহিছে, তথাপিও তেওঁলোকে মানৱতাৰ খাতিৰত মানুহখিনিক শেষত গুলিয়াই নামাৰি তেওঁলোকে এটা আশ্ৰয় দিছিলে। যিকি নহওক আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ পৰিল, হাইকোৰ্টত কেছ হ'ল, হাইকোৰ্টৰ পৰা সেইটো হিয়াৰিং হ'ল। আল্টিমেটলি চৰকাৰখনে কি কৰিলে, ফেইল মাৰি দিলে। সেই মানুহখিনিক কিন্তু নিৰ্লজ্জৰ দৰে আকৌ আদৰি আনিবলগীয়া হ'ল। গতিকে চৰকাৰৰ এইবিলাক স্থিতি মুঠেই এটা বাক্যতে মই ক'ব বিচাৰিছোঁ, বৰ্তমান অসম চৰকাৰখনে সেই আমাৰ এই মুৰব্বীসকলে কয় যে হাল এৰি শিয়ালৰ পিছে দৌৰি ফুৰা। তো ডক্টৰ হিমন্ত বিশ্বৰ চৰকাৰখনে নিজৰ হাল এৰি শিয়ালৰ পিছে দৌৰি আছে। ৰাজ্যৰ কেনেকৈ উন্নয়ন কৰিব পৰা যাব, কেনেকৈ আমাৰ শৈক্ষিক ক্ষেত্ৰত আমি আগবঢ়াই যাব পাৰিম। ইলেকশ্যনৰ আগত যেনেকৈ ফাটা লেকচাৰ মাৰিছিলে, ফটা দল কোবাইছিলে যে আমি গোটেই ভাৰতবৰ্ষৰ টপ 5 ৰাজ্যত যাম। ক'ত আজি তলৰ পিনে গুলিলেও আমি টপ 5ত নাই, তাৰো তলত আছোঁ। গতিকে এইবিলাকত গুৰুত্ব দিব লাগে। এইবিলাকত গুৰুত্ব নিদি তেওঁ কেৱল মাত্ৰ হিন্দু মুছলমান কিবা কিবি কৰি তেওঁৰ মানে নিৰ্বাচনী বৈতৰণ পাৰ কৰে, তেওঁৰ মানে কাৰ্যকাল পাৰ কৰে। আজি চাওক কিমান কোটি টকা, ইমান নিৰ্লজ্জ এই মানুহগৰাকী, কিমান কোটি টকা মানুহজনে ঋণ কৰিলে। আৰু যেতিয়া সোধে আমাৰ বিৰোধীতো এজনো মানে তেনেকুৱা যোগ্য মানুহ নাই, মানে ক'ব লাগিব একচেপ্ট অখিল গগৈ বাদে। তেওঁলোকৰ ভিতৰি আণ্ডাৰষ্টেণ্ডিং থাকিব পাৰে, সেইটো বেলেগ কথা, সেইটো মই ক'ব যোৱা নাই। কিন্তু এজনো মানুহ নাই যে মানুহজনক ধৰি দিব যে আপুনি প্ৰতি মাহে 5বাৰকৈ লোন লৈ আছে, ঋণ লৈ আছে আপুনি, আৰু তাৰপিছতো আপুনি নিজৰ গুণগান গোৱা বাদ দিয়া নাই, এইটো কথা ক'ব নোৱাৰে। তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈ দিয়ে, কয় আপোনাৰ যেনেকৈ ব্যক্তিগতভাৱে চিভিল বেয়া থাকিলে লোন নিদিয়ে, এইটো আমাৰ ভাল আছে কাৰণে আমাক লোনটো দিয়ে। ইমান নিৰ্লজ্জ মানুহজন, এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী, ক'বলৈ বেয়া লাগিছে। তেওঁ ৰাজা, আমি তেওঁৰ প্ৰজা, তাৰপিছতো ক'বলগীয়া হ'ল আৰু কথাটো। হয়, আপুনি মুখ্যমন্ত্ৰীৰ ওপৰত যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে, তেনেহ'লে আমি ক'ব পাৰোঁ নেকি যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখন বিফল চৰকাৰ? চাওক, তেখেত যে বিফল, এই কথাটো কেৱল মাত্ৰ আমি আৰু আপুনিহে উপলব্ধি কৰিব পাৰিছোঁ। বাকী যিসকলে বিধানসভাৰ ভিতৰত আছে, আজিও চাইছে, বিশেষ যিখন আপোনাৰ ছেছন আছিলে তাতে চাইছে, ক'ত আছে যোগ্য মানুহ? তাক ধৰি দিয়া মানুহেই নাই। তাক যে ধৰিব, দুটা কথা ক'ব যে মানুহ নাই। আজি অখিল গগৈয়ে দুটামান কথা কয়, তাতো মোৰ ফিক্সিং হেন লাগে। এইটো মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে গোটেই ভাৰতবৰ্ষত ইমান টেলেণ্ট মানে ৰাজনৈতিকভাৱে কম আছে। তেওঁ কিজানি নিজেই ফিডিং কৰিছে যে যদি অখিল গগৈয়ে যদি হাল্লা কৰি দিয়ে, বাকী মানুহখিনি সেই মূল্যৱান সময়টোতো নাপাব। আৰু অখিল গগৈকতো একেবাৰে নজনা নহয়, অলপ হ'লেও জানো, তেখেতো সংগ্ৰাম কৰা মানুহ। গতিকে এইটো এটা সন্দেহ আছে, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগাই থাকে। এই অখিল ডাঙৰীয়া আপুনি অলপ হাল্লা কৰি দিলে বাকীখিনি সময় নাপাব, UDF কংগ্ৰেছে সময়টো নাপাব, সময়খিনি গুচি যাব, মই যে 2 নম্বৰী কামবিলাক কৰি আছোঁ, এইটো আৰু ধৰাৰ মানুহ নাথাকিব। এইটো মোৰ কিন্তু সন্দেহ হয়। হয়, আগন্তুক 2026 চনত যিহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, তেন্তে এই নিৰ্বাচনত অসমৰ জনসাধাৰণে কেনেকুৱা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আপুনি ভাবে? এতিয়া চাওক, অসমৰ জনসাধাৰণ মানে বিশেষকৈ মই যিটো জনগোষ্ঠী বা জাতিৰ পৰা বিলং কৰোঁ, প্ৰথম মোৰ চিন্তাটো তাতে। তো আৰু আমি কনচিয়াছ নহয় ৰাজনৈতিকভাৱে, আমি নিজৰ জাতিটো গালি পাৰিলেও নহ'ব। আমাৰ পূৰ্বপুৰুষসকলে বা আমাৰ যিখিনি আগৰ যিখিনি নেতা আছিল, আজিৰ ডেটতো যিখিনি আছে ৰাজনৈতিকভাৱে যিখিনি নেতা আছে,
তেওঁলোকে মনোপ্ৰাণে জাতিটোৰ হৈ একো কৰা নাই। তাৰমানে তেওঁলোকে কেৱল মাত্ৰ জাতিটোৰ ভোটখিনি লৈ আপোনাৰ বিভিন্ন সময়ত কোনোবা সময়ত আপোনাৰ বিমলা প্ৰসাদ চলিহা, কোনোবা সময়ত তৰুণ গগৈ, কোনোবা সময়ত আপোনাৰ হিতেশ্বৰ শইকীয়া, যিখিনি নেতা থাকে আৰু কি সেই নেতাখিনিৰ ওচৰত গৈ আমাৰ ভোটখিনি বিক্ৰী কৰি দিছে। নিজে MLA মন্ত্ৰী হৈছে, নিজৰ ল'ৰা ছোৱালীক পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত পঢ়িবলৈ দিছে, ভালকৈ এটা অট্টালিকা বনাইছে, আৰু শেষত গৈ পেলাই গুৱাহাটীত এটা দিছপুৰত এটা লজ বনাইছে নিজৰ ব্যৱসায় কৰাৰ কাৰণে, বাকীখিনি কৰিছে। বাকী জাতিৰ হৈ বিশেষ একো কাম কৰা নাই। গতিকে আমি ৰাজনৈতিকভাৱে সচেতন হোৱাৰ প্ৰয়োজন আছে। যিটো কথা মই আপোনাক অলপ আগতে ক'লোঁ, আমি উচ্চ শিক্ষিত হোৱাৰ এই কাৰণেই, সুশিক্ষাৰে শিক্ষিত হোৱাৰ এই কাৰণেই আমাৰ দৰকাৰ আছে। শিক্ষাৰে শিক্ষিত হ'লেহে আমাৰ অধিকাৰখিনি আমি জানিম, আমি ভাৰতীয় সংবিধানখিনি জানিম। আজি বিভিন্ন জাতি জনগোষ্ঠী আমাক যে অৱহেলা কৰে, আমাক যে অপমান কৰে, নিশ্চিতভাৱে আমাৰ দোষ আছে। সেই দোষখিনি আঁতৰাবলগীয়া হ'লেও আমি কিন্তু সুশিক্ষাৰে শিক্ষিত হোৱাৰ প্ৰয়োজন আছে। তথাপিও আপুনি কথাটো গুৰুত্বপূৰ্ণ কথাই কৈছে, যিহেতু সমাগত 26 চন আমাৰ বিধানসভা নিৰ্বাচন হ'ব। ইয়াত আমি জালি যোৱাৰ প্ৰয়োজন আছে। আমিও কাম কৰি আছোঁ। জাতিটোৰ বিভিন্ন প্ৰান্তত আমি সচেতনতা কিছুমান সভা পাতিম যে আমি কি কৰিলে ভাল হ'ব। আমি কাকো ভোট দিবলৈ নকওঁ, পদুম ফুল, হাতী, হাত, তলা চাবি আমি নাম ধৰি নকওঁ, কিন্তু মানুহখিনি আমি কনচিয়াছ কৰাৰ কাৰণে এটা চেষ্টা কৰিম। যিটো এই কাৰণেই কৰিম, বিভিন্ন সময়ত আমি যিটো দলক নিজৰ বাপ দাদাৰ দল বুলি কৈ আহিছিলোঁ, গতিকে সেই বস্তুটো আমি মানুহক বুজাই দিয়াৰ প্ৰয়োজন আছে। সিদিনা আমাৰ ইয়াতে আমাৰ পাৰ্লিমেণ্টৰ নিৰ্বাচন যেতিয়া হ'ল, গোটেই ভাৰতবৰ্ষত চাওক, এটা নজিৰ নোহোৱা ধৰণে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা কিন্তু ৰকিবুল হুছেইনক অত্যাধিক ভোটত জয়যুক্ত কৰাই দিয়া হ'ল। প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰাই দিয়া হ'ল। এতিয়ালৈকে আপোনালোকৰ যদি কাৰোবাৰ দৃষ্টিগোচৰ হৈছে মই নাজানো, মোৰতো হোৱা নাই। এই মুহূৰ্তলৈকে ৰকিবুল হুছেইনে এটা উল্লেখযোগ্য কাম, প্ৰায় এটা বছৰ হ'ব হ'ল, কিন্তু তো এটা MPয়ে যদি 1 বছৰত 27 লাখ ভোটাৰৰ কাৰণে, জনসাধাৰণ নহয় কিন্তু কেৱল ভোটাৰে 27 লাখ, ধুবুৰী লোকসভাত 27 লাখ ভোটাৰৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই আজি বা কালি এই আপোনালোকৰ মানে এই পডকাষ্টৰ জৰিয়তে মই কৈছোঁ, এটা কাম তেখেতে উল্লেখ কৰক যে মই এটা বছৰত 27 লাখ ভোটাৰৰ কাৰণে মই এটা উল্লেখযোগ্য কাম কৰিছোঁ। তাৰ দম নহ'ব। তেওঁৰ অত্যন্ত ধুৰন্ধৰ মানুহ, তেওঁতো হিমন্তপন্থী মানুহ, এইটো আপোনালোকে আমি সকলোৱে জানো। গতিকে তেওঁৰ ৰাজনীতি সেই লাইনৰ ৰাজনীতি। গতিকে তেখেতে যেনেকৈ ৰাজনীতি কৰিছে, বাকীখিনিতো তেওঁৰ অনুগামী। আজিৰ ডেটত যিখিনি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ পৰা আপোনাৰ বিধায়ক হৈ আছে, গতিকে এওঁলোকৰ পৰা একো আশা কৰিব নোৱাৰি। সেইখিনি আমি ৰাইজক বুজোৱাৰ প্ৰয়োজন আছে। ভোটটো তলা চাবি বা ফুলত হাতীত ক'ত মাৰে সেইটো আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু এটা মানে যাতে ভাল চৰকাৰ হয়, যিটো চৰকাৰে আপোনাক মোক ৰাতিৰ 3টা বজাত ধৰি বান্ধি তাৰ কাটা পাৰ কৰাই নিদিব, যিটো চৰকাৰে বিনা কাৰণে বোলে এই ডিটেনশ্যন কেম্পৰ সৃষ্টি নকৰিব, যিটো চৰকাৰে আহিলে আমাৰ গোষ্ঠীগত সংঘৰ্ষ BTIDৰ দৰে নহ'ব, যিটো চৰকাৰ আহিলে নেলিত যেনেকৈ 1983 চনত যেনেকৈ 10,000কে মানুহ এক ৰাতিৰ ভিতৰত মাৰপিট কৰি মাৰি কাটি আপোনাৰ গণকবৰ দিছিলে, সেইবিলাক ঘটনা পুনৰাই যাতে নহয়, সেইখিনি আমি চালি-জাৰি আমি নিজেও ৰাইজক বুজাব লাগিব। সেইখিনি আমি এটা চেষ্টা কৰিম। বিশেষকৈ চাওক, কোনটো দলৰ কথা কৈছোঁ আপোনালোকে জানে। এই বাপদাদাৰ দলে 5 গৰাকীকে কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰী আছিলে, কেবিনেট মিনিষ্টাৰ আছিলে। তেওঁলোকে কিন্তু এটা সমস্যা আমাৰ সমাধান কৰি নিদিলে। তেওঁলোকে ইচ্ছা কৰিলে NRCটো সুন্দৰকৈ সমাধান ভালকৈ কৰি যাব পাৰিলেহেঁতেন, কৰা নাই। তাৰ বিপৰীতে তেতিয়া মই আমচুত আছিলোঁ, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাত মই আছিলোঁ। তেতিয়া বৰপেটাত কি কৰিছিলে আপোনালোকে জানে। 5টাকে মানুহ তেজাল ডেকাক গুলিয়াই মাৰিছিলে দিনৰ পোহৰতে। তেতিয়াই কিন্তু এই বাপদাদাৰ চৰকাৰে আছিলে। আৰু এটা সময়ত এনেকুৱা হৈছিল, ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ। আজি এইটো অন ৰেকৰ্ড বিধানসভাত আজি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, অসমত আটাইতকৈ হায়েষ্ট ডিপোটাৰ সৃষ্টি হৈছে হিতেশ্বৰ শইকীয়া, যাক আমি ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ বুলি কৈছিলোঁ। আটাইতকৈ বেছি ডিপোটাৰ হৈছে যিগৰাকীক আমি 3বাৰকৈ মুখ্যমন্ত্ৰী পাতিলোঁ। সংখ্যালঘু সম্প্ৰদায়ৰ পৰা 25জন 26জনকৈ বিধায়ক দিলোঁ, 5টাকে কেবিনেট মিনিষ্টাৰো আমি পাইছোঁ। সেই তৰুণ গগৈৰ চৰকাৰৰ দিনত কিন্তু আমাৰ হায়েষ্ট ডিপোটাৰৰ সৃষ্টি হ'ল। আৰু সেই তৰুণ গগৈৰ চৰকাৰৰ দিনতেই কিন্তু আজিৰ দিনত যিগৰাকী আমাৰ অত্যাধিক ভোটত জয়যুক্ত হৈ MP হৈছিলে, সেইগৰাকী তেতিয়া হোম মিনিষ্টাৰ থাকোঁতে 8টাকে সেই ৰকিবুল হুছেইনৰ শ্বহীদ 8টাকে ডিটেনশ্যন কেম্পৰ কিন্তু এই অসমত সৃষ্টি হৈছিলে। গতিকে এই কথাখিনি আমি ৰাইজৰ মাজত লৈ যাব লাগিব। লৈ গ'লে কি হ'ব, তেওঁলোকে এটলিষ্ট যদি ভোটটো সেই দলকেই দিয়ে, তথাপিও সন্মুখত থিয় হ'ব, মিষ্টাৰ ৰকিবুল হুছেইন আপুনি যেতিয়া মন্ত্ৰী আছিলে 8টাকে ডিটেনশ্যন কেম্প
কাক ৰখাৰ কাৰণে এই কেম্পটো বনাইছিলে। গতিকে আপুনি যদি পুনৰাই চৰকাৰত আহে, আপুনি যদি মন্ত্ৰী হয়, আপোনাৰ চৰকাৰ যদি গঠন হয়, তেতিয়াহ'লে এই বিষয়টোৰ ওপৰত আপোনালোকৰ স্থিতি কি হ'ব? ডিভোটাৰ আপোনালোকে অসমৰ পৰা শেষ কৰিব নে নাই? সংখ্যালঘু সম্প্ৰদায়ক হেৰেছমেণ্ট কৰা বন্ধ কৰিব নে নাই? আৰু নতুনকৈ আপোনালোকে ফৰেনাৰ্ছ ট্ৰাইবেলৰ কেছ FT কেছ লগাব নেকি? আপোনালোকে চৰ-চাৰিৰ যিখিনি মাটি আছে সেই মাটিৰ পট্টা দিব নে নাই? আপোনালোকে ভূমিহীন মানুহক পুনৰ সংস্থাপন কৰিব নে নাই? এই কথাখিনি কিন্তু আমাৰ মানুহখিনিক যদি আমি সচেতন কৰিব পাৰোঁ, তেওঁলোকে প্ৰশ্ন কৰিব আৰু তেতিয়া আমাৰ কি হ'ব? আমি ৰাজনৈতিকভাৱে সচেতন হ'লে আমি উন্নত হ'ব পাৰিম। আমি যদি উন্নত হ'ব পাৰোঁ, আমাৰ সমাজখন বা আমি সংখ্যালঘু সম্প্ৰদায় উন্নত হ'লে আমি অসমৰেই এটা বৃহত্তৰ জনগোষ্ঠী, আজি 35%ৰ ওপৰত আমি গৈ পাইছোঁ। আমাৰ মুখ্যমন্ত্ৰীৰ ভাষাত সেইটো আমি কি কয়? 40% বুলি কয়। গতিকে সেই 40% যদি আগুৱাই যায়, তেতিয়াহ'লেতো অসম উন্নত হৈ যাব। গতিকে সেইটো এটা কথা। ইয়াৰ লগত খালি আৰু এটা কথা মই খালি সংযোগ কৰিব বিচাৰিছোঁ, যিহেতু এই দলটোৰ কথা আহিছে। অসমৰ আজি কি হৈছে, আপোনাৰ APCCৰ সভাপতি বদলিছে। প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈছে। শুভেচ্ছা জনাইছোঁ তেখেতক আপোনালোকৰ জৰিয়তে। কিন্তু ইয়াত এটা কথা, তেখেতে সাংসদ এতিয়াও আছে, তেতিয়াও আছিলে। তেখেতে গোৰ্খাসকলৰ ডিভোট তথা ফৰেনাৰ্ছ ট্ৰাইবেলৰ কেছসমূহ উঠাই দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰীক এখন চিঠি লিখিছিলে। অথচ তেখেতৰ পিতাৰ পৰা আৰম্ভ কৰি তেখেতৰ এই দলটো সদায় কিন্তু এটা বেছি সংখ্যক ভোট লৈ, এই সংখ্যালঘু সম্প্ৰদায়ৰ পৰা বেছি সংখ্যক ভোট লৈ কিন্তু চৰকাৰ গঠন কৰি আহিছে। তেখেতৰ এবাৰো বিবেকে নধৰিলেনে যে এই জাতিটোৰো মুছলিম শব্দটো ক'ৰবাত এটা লিখি দিওঁ? বোলে হয়, গোৰ্খাসকল বুলি লিখিছোঁ, ঠিকে আছে। মুছলিম বুলি লিখি এইখিনিতো লিখিব পাৰিলোহেঁতেন, বোলে মুছলিম যিখিনি বৈধ নথি পত্ৰ আছে, প্ৰকৃত ভাৰতীয় নাগৰিক, সেইবিলাক যাতে হেৰেছমেণ্ট কৰা নহয়। তেওঁলোকৰ যিখিনি ডিভোট আছে বা FT কেছ আছে, সেইখিনি উঠাই দিব লাগে বুলি এইখিনিতো লিখিব পাৰিলেহেঁতেন, লিখা নাই। গতিকে আপোনালোকৰ এই পডকাষ্টৰ জৰিয়তে আমাৰ যিখিনি সংখ্যালঘু সম্প্ৰদায় একদম পূৰা তলৰ লেভেলৰ পৰা আৰম্ভ কৰি একদম মানে আপোনাৰ ৰাজ্যিক লেভেললৈকে যিখিনি গৌৰৱ গগৈৰ সমৰ্থক বা কংগ্ৰেছৰ যিখিনি সমৰ্থক আছে, তেওঁলোকে কালিলৈ গৌৰৱ গগৈক সোধক যে আমাৰ যদি দলৰ চৰকাৰ আহে, আমাৰ এই স্থিতিটো কি হ'ব ডিভোটাৰ সম্পৰ্কে? আমি ডিভোটাৰ সমস্যা সমাধান কৰিম নে নাই? আমি ৰাজ্যত থকা, পৃথিৱীত কোনো দেশত নথকা নজিৰবিহীনভাৱে আমি যে ডিটেনশ্যন কেম্পবিলাক যে আমাৰ দিনত বনাইছিলোঁ, সেইবিলাক আমি ভাঙি দিব পাৰিম নে নাই? বা সেইবিলাকত আমি হস্পিটেল কৰিব পাৰিম নে নাই সেই ডিটেনশ্যন কেম্প বন্ধ কৰি? এইখিনি কথা আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে গৌৰৱ গগৈক সুধিব লাগে বুলি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু পোনপটীয়াকৈ আপোনালোকৰ এই পডকাষ্টৰ জৰিয়তে মই গৌৰৱ গগৈলৈ এটা প্ৰশ্ন কৰিছোঁ বা স্পষ্টীকৰণ বিচাৰিছোঁ যে আপোনাৰ এই ক্ষেত্ৰত স্থিতি কি হ'ব? আমি সংখ্যালঘু সম্প্ৰদায়ক অসমীয়া বুলি ভাবে না নাই? আমি এই দেশৰ নাগৰিক বা ইয়াৰে বাসিন্দা হয় বুলি আপুনি মানে না নাই? যদি মানে, তেতিয়াহ'লে এই ক্ষেত্ৰত ডিভোটাৰ আৰু FT কেছ সম্পৰ্কে আপোনাৰ স্থিতি কি, সেইটো আপুনি স্পষ্ট কৰক। আমাৰ চৰ-চাৰিত বসবাস কৰা, চৰাঞ্চলত বসবাস কৰা ভূমিহীন মানুহক আপুনি সংস্থাপিত কৰিবনে নাই, সেইখিনি স্পষ্ট কৰক। আৰু যিমান কেৱল মাত্ৰ সংখ্যালঘু সম্প্ৰদায় নহয়, গোটেই অসমৰ যিমান জাতি জনগোষ্ঠী আছে, যিমান মানুহ ভূমিহীন আছে, চবকে আপোনালোকে মাটি দি তেওঁলোকক সংস্থাপিত কৰিবনে নাই? আপোনালোকে যিমান আমাৰ আজি নিবনুৱা সমস্যা বাঢ়িছে, এই কথাটো সততে গৌৰৱ গগৈৰ মুখত শুনা যায়। গতিকে নিবনুৱা সমস্যাটো আপোনালোকে কেনেকৈ সমাধান কৰিব? বিশেষকৈ আজি আমি জনসংখ্যা অনুপাতে চাকৰি বাকৰিৰ পৰা বঞ্চিত হৈ আছোঁ। এই ক্ষেত্ৰত কি কৰিব? ঠিকা ঠেকলিৰ পৰা বঞ্চিত হৈ আছোঁ। এই ক্ষেত্ৰত যদি আপোনালোকৰ চৰকাৰ আহে, কি তেওঁলোকৰ স্থিতি হ'ব? এই কথাটো আপোনালোকৰ জৰিয়তে গৌৰৱ গগৈ ডাঙৰীৰ পৰা আমি জানিব বিচাৰিছোঁ। কিন্তু কথা সেইটোৱে, আমি যদি উচ্চ শিক্ষাৰে শিক্ষিত নহওঁ, সুশিক্ষাৰে শিক্ষিত নহওঁ, কেৱল মাত্ৰ আজি যেনেকৈ বহিছোঁ, দুটা কথা কৈছোঁ, তেওঁলোকে শুনিব, তেওঁলোকে আওকাণ কৰিব, এইবিলাক তেওঁলোকে গুৰুত্ব নিদিব। আমি যদি যিদিনাখন আমি সন্মুখত থিয় হ'ব পাৰিম। মই এটা মিটিঙত, কংগ্ৰেছৰ বিধায়ক হয় তেখেতে, আপোনাৰ বিলাসীপাৰাত এটা ডাইচত মই ধৰি দিলোঁ নহয়। কংগ্ৰেছৰ চৰকাৰ আছিলে, তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে NRC ডাষ্টবিনৰ কাগজ হ'ব বুলি, এইটো কৈছিলে তেখেতে। মই ক'লোঁ এইটো কি কাৰণত কৈছে? আমাৰ সংগ্ৰাম পৰিষদৰ এখন সভাত এইটো কি কাৰণত কৈছে আপুনি? চৌধুৰী ডাঙৰীয়া, চৌধুৰী উপাধিৰ বিধায়ক হয় তেখেতে, যে আপুনি এইটো স্পষ্ট কৰি দি যাওক। আধা ঘণ্টা তাক মই কৈছোঁ, এটা কথাৰ তেখেতে উত্তৰ দিব পৰা নাই। শেষত গৈ পেলাই চাহ খুৱাই কৈছে যে আমি ৰাজনীতি কৰিব লাগে কাৰণে কৰিছোঁ। এইটো আপোনালোকে ভাবিব পাৰে আমাৰ ব্যৱসায়। আমি যে কিবা এটা জাতিৰ যে সমস্যা সমাধান কৰি দিম, সেইটো আমাৰ দম নাই। আমি কালিলৈ কোৱাৰ লগে লগে আমাক দলৰ পৰা আউট কৰি দিব। আপোনালোকে জানে নাই? সেইটো সেই বিধায়কগৰাকী মোক কৈছে, কিন্তু এইটো মোৰ কথা নহয়। সেই বিধায়কগৰাকী মোক কৈছে যে আপোনালোকে জানে নাই, 2012 চনত যেতিয়া BTAD যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, বৰাকৰ বিধায়ক তেতিয়াৰ মানে আপোনাৰ মন্ত্ৰী আছিলে ছিদ্দিক আহমেদ,
তেখেতে খালি মানে দুখ প্ৰকাশ কৰিছিলে আৰু গগৈ চৰকাৰক কৈছিলে যে এইটো ইমিডিয়েট বন্ধ কৰিব লাগে, আমাৰ জাতিৰ ওপৰত মানে অত্যাচাৰ হৈ আছে। ৰাজহুৱাভাৱে কোৱাৰ কাৰণে তেখেতে কিন্তু সেই বেচেৰা গুৱাহাটীৰ পৰা আপোনাৰ কোকৰাঝাৰৰ পৰা যে গুৱাহাটী যাব এই 2 ঘণ্টা সময় পোৱা নাছিলে। সেই গুৱাহাটী যোৱাৰ আগত তেওঁক মিনিষ্টাৰীৰ পৰা ছাছপেনশ্যন কৰা হৈছিলে। এই কথাটো তেখেতে মোক বুজাই দিলে। তো যদিও মন্ত্ৰী আছিলে তেওঁলোকে ডাঠি যে কিবা এটা জাতিৰ হৈ ক'ব বা কৰিব সেইটো পৰা নাছিলে। কিন্তু ইচ্ছা কৰিলে ৰকিবুল হুছেইনে পাৰিলেহেঁতেন, কৰা নাই। গতিকে এওঁলোকৰ পৰা আমি আৰু আশা কৰি কাম নহ'ব। আমি সন্মুখত থিয় হ'ব পৰা হ'ব লাগিব গণতান্ত্ৰিকভাৱে, যে আপুনি বিধায়ক হ'ব, মন্ত্ৰী হ'ব, কিবা হ'ব, আমাৰ এইখিনি সমস্যা সমাধান কৰিব নে নাই। আজি যিমানবোৰ সমস্যা হৈ আছে ডিভোটাৰ বা ট্ৰাইব্যুনেল কেছৰ, এইটো যেতিয়া আহে মূৰত আহে নহয়, আমি যিহেতু প্ৰত্যক্ষভাৱে ইয়াত জড়িত, বিশ্বাস কৰক ভালকৈ এসাঁজ খাব নোৱাৰোঁ। ল'ৰা ছোৱালী ভাই ব্ৰাদাৰ কেনেকৈ পঢ়া শুনা কৰাম। গতিকে এই বিষয়ে আমি ইমান বেছি চিন্তিত। তথাপিও য'ত যেনেকৈ পাৰোঁ আমাৰ কিছু উচ্চ ন্যায়ালয়ৰ কিছু আমাৰ ফ্ৰীকে এই বিষয়ত কাম কৰি দিয়া মানুহ আছে, তেওঁলোকৰ মহান ব্যক্তি হয়। তেওঁলোকে প্ৰচাৰো নিবিচাৰে। আমি যেতিয়া যি পাৰিছোঁ মানুহখিনিক তেওঁলোকৰ ওচৰত লৈ গৈছোঁ, ৰিপৰ্টাৰ বা এফটি কেছৰ মানুহখিনিক তেওঁলোকে যথেষ্ট পৰিমাণে সহায় কৰে। এইটো অস্বীকাৰ কৰিলে নহ'ব, পাপে চুব। গতিকে কিন্তু সেইটো মানে যথেষ্ট নহয়। হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট লৈছে প্ৰতি বছৰে 2 লাখ 3 লাখকৈ বনাব ডিভোটাৰ বা এফটি কেছ। তেতিয়াহ'লে সেই বিধেয়কখিনি মানে নোৱাৰিব। আৰু নতুনকৈ যিটো মানে ফন্দি আৰম্ভ কৰিছে হিমন্ত চৰকাৰে, সেইটোতো শুনিলে আৰু আচৰিত। ডিচিক ইমান বেছি পাৱাৰ দিব, কালিলৈ যদি আপোনাক বা মোক যদি ডিচিৰ পচন্দ নহয়, ক'ৰবাত যদি কিবা গণতান্ত্ৰিক পদ্ধতিটো আন্দোলন এটা কৰিছোঁ, বোলে হামিদেতো বেছি কৰি আছে তেওঁ মানে সন্দেহ কৰিল, শ্বেখ আব্দুল হামিদতো এইটো দেখোন নহয় কিজানি, সন্দেহ কৰিল আগদিনাখন, 3 দিনমান পিছত ডাইৰেক্ট কোনো আদালতৰ প্ৰয়োজন নাই, কোনো চৰকাৰৰ প্ৰয়োজন নাই, ডিচিয়ে বোলে পুছবেক কৰিব পাৰিব বেলেগ দেশত। চিন্তা কৰক, এইটো আজিৰ দিনৰ মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি এছেম্বলিৰ বক্তব্য এইটো। গতিকে এইখিনি জোৰদাৰভাৱে যে বিৰোধীয়ে ধৰিব, তাক ধৰা মানুহে নাই। জাকিৰ হোসেন সিকদাৰে কিবা এটা ক'ব বিচাৰিলে ক'ত পাত্তা দিব, তেওঁলোকে ফিক্সিং হয় না। জাকিৰ হোসেন সিকদাৰৰ দৰে যিখিনি বিধায়ক আছে, এইটো আপোনালোকৰ মানে একদম অপেনকৈ কৈছোঁ, আমি যিহেতু সংগ্ৰাম কৰা মানুহ, আমি কালিলৈ জাকিৰ হোসেন সিকদাৰৰ ওচৰত কিবা এটা পাবলৈ নাই। গতিকে আমি কোৱাত কোনো আপত্তিও নাই। তেওঁ ৱৰ্কিং প্ৰেচিডেণ্ট হওক আৰু কিবা হওক কংগ্ৰেছৰ, তেখেতে হৈছে কি আপোনাৰ হিমন্ত বিশ্ব শৰ্মা অনুগামী। এইবিলাক কৈ লাভ নাই। নহ'লে চাওক APCCৰ সভাপতিয়ে কালিলৈ কংগ্ৰেছত যাব, ভূপেন বৰা সিদিনা ৰিজাইন দিছে, এতিয়া মানে সভাপতি চেঞ্জ হৈছে, এতিয়া তেওঁ কংগ্ৰেছত যাব। গতিকে তেওঁলোকৰ মুৰব্বী কংগ্ৰেছত যাব, আৰু ক'ত তেওঁলোকে এই BJP য'তেও আৰু তেওঁলোকৰ ক'ত মানে কংগ্ৰেছী আছে নাই। 2-এজন যদিও আছে, তেওঁলোকেও সেই হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লোৱা মানুহ। আপোনাৰ কথাৰ পৰা এইখিনি অনুমান হয় যে বাংলাদেশী সমস্যা, ডিভোটাৰৰ সমস্যা এইখন চৰকাৰে জীয়াই ৰাখিব বিচাৰিছে, নহয় জানো? চৰকাৰে জীয়াই ৰাখিব বিচৰা নাই। যদি আপুনি কথাটো কৈছে, মই তেতিয়াহ'লে আৰু 1 মিনিট ক'বলগীয়া হৈ গ'ল। ডিভোটাৰটো সৃষ্টি ক'ৰ পৰা কেনেকৈ হ'ল এইটো আপোনালোকে জানে, অভিজ্ঞ মানুহ আপোনালোকে। এইটো বিশেষকৈ আপোনাৰ কথা মই কৈছোঁ, এইটো আপোনাৰ প্ৰফুল্ল মহন্তৰ যেতিয়া চৰকাৰ হৈছিলে, এইটো প্ৰফুল্ল মহন্তৰ সৃষ্টি, আৰু প্ৰফুল্ল মহন্ত এইটো কৰিবই। কাৰণ তেওঁক মুখ্যমন্ত্ৰী, তেওঁক চৰকাৰ বনোৱা হৈছিলে এইটো কাৰণতেই বনোৱা হৈছিলে, আমাক খেদিব লাগে বুলি, হয় নে নহয়? গতিকে তেওঁ সেইটো বনাইছে, তেওঁৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই। তেওঁ বনাইছে, তেওঁ ফল ভুগি আছে, সৃষ্টিকৰ্তাই সেইখিনি তেওঁক ফল দিছে। কথা সেইটোৱে, মানে আমি আপুনি যিমানেই মানে বিচাৰপতি নহওঁ কিয়, সকলো বিচাৰপতিৰ এদিনখন বিচাৰ হ'ব, আৰু সেইদিনাখন বিচাৰপতিও বেলেগ হ'ব কিন্তু। গতিকে তেওঁ সেইটো পাই আছে, সেইটো পাই থাকিব। তাৰপিছতেই কিন্তু এই যে কংগ্ৰেছৰ যে চৰকাৰ, 3টা ট্ৰাম্প 15টা বছৰে জীয়াই ৰাখিছে কিন্তু কংগ্ৰেছে, আৰু য'ত অত্যাধিক পৰিমাণে আপোনাৰ ভূমিকা আছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ। আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ পৰা যিখিনি মন্ত্ৰী বিধায়ক আছিলে, 5জনকৈ কেবিনেট মিনিষ্টাৰ আছিলে, তেওঁলোকে কিবা এটা কৰিব পাৰিলেহেঁতেন। আজি আমাক যদি এক কথাকৈ মাতিও, মোৰ দেউতাক, মোৰ খুৰাক যদি এক কথা মাতি থাকিলেহেঁতেন, পাট্টা মাতি, আজি বিদেশী বাংলাদেশী নহয়। আজি যদি NRCৰ কামটো যদি 2012 চনত যদি তেওঁলোকে কৰিলেহেঁতেন, আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী ধুৰন্ধৰ ৰাজনীতিবিদে আমাক এই কোনো কথা নাই বতনা ৰাতিৰ 3টাত ধৰি বান্ধি বাংলাদেশত থৈ আহিব, সেইটো সাহস নকৰিলেহেঁতেন। গতিকে এইটো সৃষ্টি হৈছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ, সাৰ পানী যোগাইছে আপোনাৰ কংগ্ৰেছে। আজি সেইটো ইয়াৰ মানে সৎ ব্যৱহাৰ কৰি আছে, সঠিক ৰূপত ব্যৱহাৰ কৰি আছে আমাক মাৰাৰ কাৰণে আজিৰ দিনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ইয়াতে যিখিনি আমাক
কৰা যিখিনি ক্ষতিগ্ৰস্ত কৰা গোটেইখিনি কংগ্ৰেছে কৰিছে। আমাৰ ৰাজহাড় ভাঙি দিছে। আমি ধৰক 50 বছৰ পিছুৱাই গৈছোঁ। এতিয়া চিন্তা কৰক, মই গোটেই দিনটো ঠেলা ৰিক্সা চলাই বা সৰু এটা ব্যৱসায় কৰি 5 কেজি চাউল অনাৰ চিন্তাই কৰিম নে কালিলৈ মোৰ যেতিয়া কোৰ্টত হাজিৰা আছে তাতো উকিলক 2000 টকা দিব লাগিব, মোৰ গাড়ী ভাড়া খৰচ আছে, তাৰপিছতো এটা চিন্তা বোলে মই বা মোৰ মাক মোৰ বইনী কিবা কাৰণত যদি বিদেশী হৈ যায়, সেই ভিতৰত যিটো যন্ত্ৰণা নহয় এইটো যাৰ আছে তেওঁ সেই বুজিব। এইটো ৰকিবুল হুছেইন ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুজি নাপায়। এইটো এই যে স্বদেশী নাগৰিক, কোনো কথা নাই বতৰা নাই, ৰাতিৰ 12টাত 2টাত উঠাই লৈ যাব আৰু ক'ব যে এইটো দেশৰ আপুনি নহয়। চিন্তা কৰক, এগৰাকী LP স্কুলৰ শিক্ষকক যেনেকৈ মাৰপিট কৰিছে, সেইটো এবাৰ খালি ভাবিবচোন, সেই শ্বটটো, সেই লাঠিটো, সেই পিটনটো আমাক আৰু আপোনাক দিছে বুলি, আমাক আৰু আপোনাক তেনেকৈ ৰাতিৰ অন্ধকাৰত তেনেকৈ পাৰ কৰি থৈ আহিছে বুলি, কিমান বেদনাদায়ক, কিমান যন্ত্ৰণাদায়ক। সেইটো বিচাৰ এদিন হ'ব। আৰু সেই বিচাৰটো আমি কৰিব নোৱাৰিলেও আমি সহজ সৰল জাতিৰ কাৰণে আমি একো কৰিব পৰা নাই। কিন্তু আপোনালোকৰ জৰিয়তে এই কথাটোও মই ক'ব বিচাৰিছোঁ, পৃথিৱীৰ বুকুত এনে এটা জাতি জনগোষ্ঠী নাই যে তেওঁলোকে যেতিয়া উপায়হীন হৈছে তেতিয়া তেওঁলোকে অস্ত্ৰ হাতত উঠাই লোৱা নাই। একদম নজিৰ নাই এইটো। কিন্তু আপোনালোকে চাব, এইটো ষ্টাডি মই অলপ কৰিছোঁ, আপোনালোকে যদি জানিব, নাজানিলে আৰু অলপ জানিব। পৃথিৱীত এনে এটা জাতি বা জনগোষ্ঠী নাই পৃথিৱীৰ সৃষ্টিৰ পৰা এতিয়ালৈকে যে তেওঁলোকে উপায়হীন হোৱাৰ পিছত তেওঁলোকে নিজে মৰি যোৱা নাই, তেওঁলোকে শেষত গৈ পেলাই কিন্তু জংঘলত গৈছে। কিন্তু আমি জাতিটোৱে তেনেকৈ নোৱাৰোঁ। আমি সদায় সংবিধানক বিশ্বাসী, আমি সদায় আইন কানুনৰ প্ৰতি আস্থা ৰাখোঁ। তাৰ কাৰণে আজি আমাক যিমান মাৰপিট কৰিছে, যিমান যি কৰিছে, তাৰ পিছতো কিন্তু আমি চৰকাৰৰ সৈতে আলাপ আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আমি বাছি লৈছোঁ। আজি আমি কালা বেজ পৰিধান কৰি 7 তাৰিখত আন্দোলন কৰিছোঁ। কোনো প্ৰকাৰৰ কিন্তু প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত নাই। লাখ লাখ মানুহে আন্দোলন কৰাৰ পিছতো আজি অহা 11 তাৰিখত গুৱাহাটী চচলত আমাৰ গোটেই অসমৰ সংখ্যালঘু যিমান সংগঠন আছে সকলো সংগঠনৰ প্ৰতিনিধিৰে ৰাইজৰো সহযোগিতাৰে গুৱাহাটীত আমিতো স্তব্ধ কৰি দিম 11 তাৰিখত। গতিকে আমাৰ আন্দোলনখিনি সদায় গণতান্ত্ৰিকভাৱেই হ'ব। আমি যেনেকৈ হওক এই জাতিটোক উদ্ধাৰ কৰাৰ চেষ্টা আমি অব্যাহত ৰাখিমেই। ভৱিষ্যত পৰিকল্পনা চাওক, পৃথিৱী আছে সমস্যা থাকিব। গতিকে আৰু বিশেষকৈ অসমৰ দৰে এটা ৰাজ্য য'ত আমি কেতিয়াও সম্ভাৱনা নাই যে আমি মূল সুঁতিত চৰকাৰ কৰিম বা কিবা কৰিম, এইবিলাক যিহেতু নাই, অংক নাই। গতিকে আমি সদায় আমাক যাতে কোনো ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে সেইখিনি আমি আপোনাৰ কি কয় সেইটো আমাৰ প্ৰথম ডিউটি থাকিব। আৰু তাৰ জাগ্ৰতি প্ৰহৰী হিচাপে তাৰ লগে লগে জাতিটোক যেনেকৈ হওক আমি সৰ্বোচ্চ কামটো হ'ব, সেইটো হ'ব শিক্ষাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিয়াটো। যাতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ গাৰ্জেন, আমাৰ অভিভাৱকে কোনো প্ৰকাৰৰ কৃপণালি নকৰে। প্ৰয়োজনত বোলে মইতো মৰিয়ে যাম, লাগিলে মোৰ কিডনীটোৱে বিক্ৰী কৰি দিম, কিন্তু আমাৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰিব লাগিব, উচ্চ শিক্ষাৰে শিক্ষিত কৰিব লাগিব, যাতে আজিৰ দিনত যেনেকুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ বাকপটু, সেইটো আমি স্বীকাৰ কৰিব লাগিব। তেওঁৰ চকু ৰাখি ক'ব পৰা মানুহ আমি যাতে সৃষ্টি কৰিব পাৰোঁ, আমি যাতে ডক্টৰ IAS IPS বনাব পাৰোঁ। কেৱল মাত্ৰ ৰকিবুল হুছেইনৰ দৰে, জাকিৰ হুছেইন সিকদাৰৰ দৰে, আপোনাৰ অমুক তমুক কিবা কিবি আমাৰ বিধায়ক আছে, নাম ল'বলৈ বহুদিন আমাৰ এই অঞ্চলত বিধায়ক হৈ আছিলে, চাওক জাতিৰ কাণ্ডাৰী বোলে, একেবাৰে গোটেই জাতিটোৰ দায়িত্ব 1980 চনত তেওঁক দিয়া হৈছিলে, নামটো ক'বলৈ বেয়া লাগে। এটা যদি উপকাৰ কৰিলেহেঁতেন এই জাতিটোৰ, চাওক। গতিকে এইবিলাক আমাৰ আক্ষেপ আছে। আমাৰ পৰা যদি আপোনালোকে এনেকৈ পডকাষ্ট লয় নহয়, আপোনালোকৰ এইটো বেছি প্ৰচাৰ নহ'ব, বেছি ভিউ নহ'ব, কাৰণ আমাৰ কথা শেষ নাই। এইটো আচলতে সংগ্ৰামী জীৱনটো বৰ কঠিন হয়, এইটো আমিও জানো। বাৰু, বিগত অভিজ্ঞতাৰ ফালৰ পৰা আমি এইটো গম পাওঁ বা বুজি পাওঁ যে যিসমূহ নেতা বৰ্তমান আমি দেখা পাওঁ বিভিন্ন জাতীয় সংগঠনৰ পৰা উঠি অহা নেতা, আপুনি যিহেতু বৰ্তমান এটা সংগঠনক নেতৃত্ব দিছে, ভৱিষ্যতে আপোনাৰো তেনেকুৱা কিবা পৰিকল্পনা আছে জানো? পৰিকল্পনা চাওক, সকলোৰেতো নিজস্ব জীৱন এটা আছে। আজি মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছোঁ। গতিকে মোৰ দৰে আৰু বহুত কৰ্মী আছে যিসকলক মই গাইড কৰি আছোঁ, নেতৃত্ব দি আছোঁ। এইটো সময়ত মই ৰাজনৈতিক কিবা হাবিয়াস আছে বুলি কোৱাটো অনুচিত, কিন্তু হ'লেও প্ৰত্যেকৰে নিজস্ব এটা জীৱন আছে, ব্যক্তিগত জীৱন আছে। কেতিয়াবা যদি সুযোগ সুবিধা আহে, ৰাইজে যদি মৰম কৰে, ভাল পায়, নহয় এই ল'ৰাজনক যদি, এই মানুহজনক যদি আগবঢ়াই দিয়া যায়, কিবা কৰক নকৰক আমাৰ দুৰ্দিনত তেওঁ সন্মুখত থিয় হ'ব বুলি যদি ভাবে, সেইটো নিশ্চিতভাৱে সময়ে চিন্তা কৰা যাব। সেইটো ইচ্ছা আৰু আশা সকলোৰে থাকে, সকলোৰে থকা ধৰণে মোৰো আছে। আপুনি আশা কৰা মতে কোনো এটা ৰাজনৈতিক দলৰ পৰা টিকট ল'লে বা দলেও আপোনাক টিকটটো প্ৰদান কৰিলে,
আপুনি কোনটো সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? নাই, এইটো সমষ্টি মানে আমি যিহেতু গোটেই অসমত কাম কৰি আছোঁ, তাৰে ভিতৰত মোৰ জন্মস্থান আৰু এতিয়াও মোৰ স্থায়ী মোৰ ঠিকনা হৈছে অবাবৰী দক্ষিণ সমষ্টি তথা বৰ্তমানৰ চিজনগ্ৰাম সমষ্টি। গতিকে মই চিজনগ্ৰাম সমষ্টিৰ এটা স্থায়ী বাসিন্দা আৰু ভোটাৰ। যেতিয়া সময় আৰু সুযোগ হ'ব, ৰাইজে বিচাৰিব আৰু সেইটো সৃষ্টিকৰ্তাই যদি নচিবত ৰাখে, নিশ্চিতভাৱে চিজনগ্ৰামেতো মই চিন্তা কৰিব লাগিব, গুৰুত্ব দিব লাগিব। হয়, আচলতে আপুনি কোনটো ৰাজনৈতিক দলক আটাইতকৈ বেছি প্ৰাধান্য দিব বুলি ভাবে? দল মানে মোৰ প্ৰথম কথাটো হৈছে যে যি দলে ডিভোটাৰৰ সৃষ্টি মানে ডিভোটাৰ জীয়াই ৰাখিলে, ডিটেনশ্যন কেম্প বনালে, তেওঁলোকে 5 গৰাকীকৈ মন্ত্ৰী কেবিনেট মন্ত্ৰী থকাৰ পিছত 25ৰ পৰা 30 গৰাকীকৈ বিধায়ক থকাৰ পিছতো একো নকৰিলে, কৰিব বিচাৰিলে তেওঁলোকক ছাছপেনশ্যন কৰা হয়, সেইটো দল মোৰ তালিকাৰ পৰা প্ৰথমে নাই। ছেকেণ্ড কথা হৈছে যি চৰকাৰ আহিলে বা যি চৰকাৰ দলে ৰাতিৰ 3টা 2টাত ধৰি বান্ধি লৈ পেলাই আপোনাৰ দেশৰ পৰা বিদেশত গৰু ছাগলীৰ দৰে দি আহিব, কোনো আন্তঃৰাষ্ট্ৰীয় কোনো প্লান পৰিকল্পনা নাই, তেনেকুৱা দলত মই চিন্তাও কৰিব নোৱাৰোঁ। সেইটো মানে জালিমৰ কাৰবাৰ হ'ব, সেইটো নাই। যিহেতু সংগ্ৰামী সত্তাত আছোঁ আৰু এইটো একো নহ'লেও নিজৰ চেষ্টা কৰিছোঁ কথাখিনি কোৱাৰ কাৰণে। মই আপোনাক যিখিনি কথা কৈছোঁ, মইতো অপেন চেলেঞ্জ দি ক'ব পাৰোঁ এই কথাখিনি আজিৰ ডেটত গোটেই অসমৰ যিখিনি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক আছে, তেওঁলোকে এইখিনি কথাও ক'ব নোৱাৰে। জাতিৰ উপকাৰ হোৱাকেতো কিবা ক'বতো দূৰৰে কথা, এইখিনিও ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ ৰাজনৈতিক মানে স্বাৰ্থত আঘাত লাগিব। কিন্তু আমি এইখিনি ক'ম, আজিও ক'ম, কালিও ক'ম, যেতিয়ালৈকে জীয়াই আল্লাই ৰাখিব ইনশাল্লাহ এইখিনি কথা কৈ যাম। গতিকে সেইবিলাক দলৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। ইয়াৰ মাজত এটা কথা কৈ দিছোঁ, যিহেতু ৰাজনৈতিক দলৰ কথা কৈয়ে আছোঁ, AIUDF আমি দেখিছোঁ যোৱা সংসদীয় নিৰ্বাচনত আমাৰ যেতিয়া ৰকিবুল হুছেইনক জয়যুক্ত কৰা হ'ল, বদৰুদ্দিন আজমল কিন্তু এক প্ৰকাৰ বিধ্বস্ত হৈছে, 10 লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে। তাৰপিছতো কিন্তু এই যে জালিমসকলৰ তুলনাত বা জালিমসকলৰ কাৰণে এই দলটো কিন্তু সাংঘাতিক ধৰণে প্ৰয়োজন আছে আমি জীয়াই ৰখা। এইকাৰণে প্ৰয়োজন আছে, মই কথাটো নকলোহেঁতেন, কোনোবাই ক'ব যে এখেত UDFৰ মুখপাত্ৰৰ দৰে কথা কৈছে। মই এইকাৰণেই কথাটো কৈছোঁ, আজি গৌৰৱ গগৈ তৰুণ গগৈৰ কিন্তু পুত্ৰ, কালিলৈ যেতিয়া মানে আপোনাৰ ভাল পজিশ্যন পাব নহয়, আমাক পাত্তা নিদিওঁ। সেইদিনা কিন্তু ৰাজীৱ ভৱনত গুৱাহাটীত কৈছে, এই মিয়াখিনি আঁতৰি দিয়ক, মিয়াখিনি আঁতৰি দিয়ক, যাতে টুপি যাতে কেমেৰাত নাহে আৰু পিছত যাওক, এনেকৈ কথাখিনি কৈছে। কিন্তু এইটো বহু ব্যাপকভাৱে প্ৰচাৰ হৈছে। সেইটো গৌৰৱ গগৈৰ মুখত নক'লেও গৌৰৱ গগৈৰ প্ৰেজেঞ্চত সেই কথাখিনি হৈছে। অখিল গগৈ সিদিনা বিধানসভা নিৰ্বাচনৰ সময়ত দেখা পাইছোঁ লখিমপুৰত নাওবৈচা সমষ্টিত তেখেতে কিন্তু এটা টুপি থকা মানুহ এটাক কৈছে, এই আপুনি পিছত যাওক দে, তেওঁক ধৰি হ'লেও পিছত দিছে। গতিকে আমাক যে অৱহেলা, আজি বিকল্প থকা পিছতো বোলে মই কংগ্ৰেছত ভোট নিদিওঁ, BJPত নিদিওঁ, মই UDFত দি আহিলোঁ। এই বিকল্পটো থকা পিছতো আমাক প্ৰথম শাৰীৰ পৰা পিছত দিয়া হৈছে, আমাক টুপি খুলিব কোৱা হৈছে। আমাক যাতে টুপি খুলিব ক'ব নোৱাৰে গৌৰৱ গগৈয়ে, আমাক যাতে টুপি খুলিব কৰিব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অখিল গগৈৰ দৰে ধুৰন্ধৰ ৰাজনীতিবিদে, তাৰ কাৰণে হ'লেও আমি বিকল্প হিচাপে এই দলটোক ৰখাৰ প্ৰয়োজন আছে। নহ'লে এই যে আমাৰ যিখিনি ঠিকাদাৰ আছে জাতিৰ, দালাল, এক প্ৰকাৰ দালাল বুলি ক'ব লাগিব, তেওঁলোকে কি কৰি তেওঁলোকৰ ৰাজনীতিৰ ভৱিষ্যতটো নিশ্চিত নহ'ব। তেতিয়া তেওঁলোকে আমাৰ ৰাইজৰ ভোটখিনি, সংখ্যালঘু জনসাধাৰণৰ ভোটখিনি নহয়, বেগত ভৰি লৈ পেলাই গুৱাহাটী দিছপুৰে ঘূৰিব লাগিব। এবাৰ বৰাৰ ওচৰত যাব, বৰা ডাঙৰীয়া ভোট 5 লাখ লৈ আহিছোঁ, ল'ব নেকি? এই বাদ দে পিছত আহিবি। তাৰ পৰা গুচাই দিব, গগৈৰ কাছে যাব, গগৈ এই আমাৰ 5 লাখ ভোট আছে, ল'ব নেকি? বোলে নহয়, নহ'ব, তোমাক গুৰুত্ব দিয়া নহ'ব, নালাগে তোমাক, বাদ দিয়া, আমি বেলেগ পিছত চিন্তা কৰিম। তাৰপিছত শৰ্মাৰ ওচৰত যাব। আমাৰ যে গণতান্ত্ৰিক আমাৰ যিখিনি অধিকাৰ আছে, সেই অধিকাৰৰ থকা সৰ্বোচ্চ মানে যি আমাৰ সন্মান ভোট, সেই ভোটটো আমি দিম যে ক'ত দিম সেইটো আমি বিচাৰি ফুৰিব লাগিব। এতিয়ালৈকেতো আমাৰ এই দলটো সৃষ্টিৰ আগতে চাওক, বোলে এবাৰ কংগ্ৰেছ, ইয়াৰ পৰা লাট মাৰিছে ফুটবলৰ দৰে AGP বা BJP কৰিছোঁ, তাৰ পৰা মাৰিছে কংগ্ৰেছ কৰিছোঁ, এনেকুৱা। আজিৰ ডেটত এটলিষ্ট আমি এটা বিকল্প পাইছোঁতো, এওঁলোকে শিক্ষা দিয়াৰ কাৰণে, সেইখিনি দিয়াৰ কাৰণে। গতিকে সেইকাৰণে হ'লেও আমি জীয়াই ৰাখিব লাগিব। আজি তেওঁ জীয়াই থাকিলে কি হ'ব, তেওঁলোকে আমাক বাধ্যত পৰি হ'লেও গুৰুত্ব দিব লাগিব। আজি গৌৰৱ গগৈয়ে কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলত তেখেত যথেষ্ট গুৰুত্ব দিছে, কাৰণ নহ'লেতো তেওঁলোকৰ উজনি অসমতো ভেটিয়ে নাই। উজনি অসমত এই আমাৰ যি সদ্য সমাপ্ত যি পঞ্চায়ত নিৰ্বাচন হ'ল, এটা জিলা পৰিষদ তেওঁলোকে জিকিব পৰা নাই। গতিকে মেয়াৰ ভোটখিনি নহ'লে, মুছলমানৰ ভোটখিনি নহ'লে তেওঁলোকেতো একো কৰিব নোৱাৰে। কালিলৈ যদি 20টা বিধায়কো জিকে, তেওঁলোকে 18টাই থাকিব সংখ্যালঘু সম্প্ৰদায়ৰ, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা। গতিকে তাৰ কাৰণে হ'লেও আমি দলটো জীয়াই ৰখাৰ প্ৰয়োজন আছে। যদিও এই কথাখিনি ইয়াৰ লগত সামঞ্জস্য নাই, মই মানে আগজাচি কথাখিনি ক'লোঁ আৰু আপোনাৰ।
AIUDF দলে যিহেতু সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম নহ'ব সীমিত কেইখনমান আসন লাভ কৰিব এই সীমিত আসন লাভ কৰি তেওঁলোকে অসমৰ যিসমূহ জ্বলন্ত সমস্যা আছে এই জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰিব জানো আপোনাৰ এই প্ৰশ্নৰ উত্তৰ মানে এটা প্ৰশ্নই হ'ব আজি চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ গোটেই ভাৰতবৰ্ষত আমি জানো তেওঁলোকে চৰকাৰ গঠন কৰিছে নেকি কৰা নাই আজি কিন্তু নৰেন্দ্ৰ মোদীৰ দৰে বিশ্বগুৰু বুলি মানে তেওঁক যি মানে প্ৰচাৰ হৈ আছে সেই বিশ্বগুৰুৱে কিন্তু আঙুলিৰ মূৰত নাচি আছে হয়নে নাই গতিকে বদৰুদ্দিন আজমল নহয় অখিল গগৈ হওক আপোনাৰ লুৰিণজ্যোতিয়েও হওক 10খন আসন পাই গ'ল যদি বিজেপি বিৰোধী থাকে কালি যদি বেলেগ কোনো পাৰ্টিয়ে যদি ভাল এটা সংখ্যা আনিব পাৰে ইয়াত যদি 10টা বা 15টা বিধায়ক থাকে এওঁলোকক অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰে এওঁলোকৰ যেহেতু লক্ষ্যৰ উদ্দেশ্যই আপোনাৰ হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি জ্বলন্ত সমস্যা দীৰ্ঘম্যাদী দীৰ্ঘদিনৰ পৰা যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকে সমাধান কৰিব বিচাৰিব দুটা মন্ত্ৰীও যদি পাই যায় বোলে মন্ত্ৰী নাই চৰকাৰৰ অংশীদাৰ হয় তথাপিওতো সমস্যা সমাধান হ'ব সেইটো এটা কথা প্ৰথম কথা ছেকেণ্ড কথা হৈছে আপোনালোকে আমি সকলোৱে জানো হায়দৰাবাদত আছাদুদ্দিন ওৱাইচি কেইটামানকে বিধায়কহে পায় চৰকাৰখন কিন্তু আঙুলিৰ মূৰত নচাই থাকে কিয় যদি আমি ভাল যোগ্য 5টা বিধায়কক পঠাব পাৰোঁ নহয় এই ধুৰন্ধৰ ৰাজনীতিবিদৰ দৰে যিখিনি মানে মুখ্যমন্ত্ৰী বা প্ৰভাৱশালী নেতা আছে তেওঁলোকৰ যদি সন্মুখত চকু ৰাখি যদি কথা ক'ব পাৰে সেইখিনি আমাৰ কাৰণে যথেষ্ট হৈ যাব কেৱল চৰকাৰেই হ'ব লাগিব মন্ত্ৰীয়ে হ'ব লাগিব কথাটোতো তেনে নহয় আমি চৰকাৰ বনাইছিলোঁ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ 5গৰাকীকে মন্ত্ৰী আছিল কেবিনেট মিনিষ্টাৰ আছিল এটা সমস্যাটো আমাৰ সমাধান হোৱা নাই আৰু বৰঞ্চ দিন দুপৰতে আমাক গুলিয়াই হত্যা কৰা হৈছে মাৰি পেলোৱা হৈছে গতিকে এইখিনি আমাৰ যিহেতু অভিজ্ঞতা আছে বিগত দিনৰ সেইকাৰণে আমি বৰ বেছি চিন্তা কৰিলেও নহ'ব কিন্তু তাৰ মানে এইটো নহয় আপোনাৰ এই পডকাষ্টৰ জৰিয়তে মই UDFক ভোট দিব লাগে বুলি UDFক বিধায়ক পাতিব লাগে মন্ত্ৰী পাতিব লাগে মই সেইটোও প্ৰচাৰ কৰিব বিচৰা নাই মই যিহেতু এটা অৰাজনৈতিক সংগঠনৰ মূল দায়িত্ব থকা ব্যক্তি গতিকে সেইটো মোৰ নীতি আদৰ্শৰ বাহিৰত হ'ব সেইটো মোৰ সংগঠন সংবিধানৰ বাহিৰত হ'ব কিন্তু এই কথাটো মই ডাঠি ক'ব পাৰোঁ বা কৈছোঁ সেইটো মোৰ সংগঠনে বেয়া পালেও মই ক'ব লাগিব যে এই দলটো জীয়াই ৰাখিব লাগিব দলটো এই কাৰণেই জীয়াই ৰাখিব লাগিব নহ'লে আমাৰ বিকল্প যদি নাথাকে এই আজিৰ যিখিনি আমাৰ ৰাজনীতিবিদ উগ্ৰ জাতীয়তাবাদী সংগঠনসমূহে দলে আমাক কিন্তু গুৰুত্ব নিদিব হয় আজি এই অনুষ্ঠানৰ যোগেদি আপুনি শিক্ষাৰ কথা যিহেতু উল্লেখ কৰিলে বৰ্তমান ছাত্ৰসকলক আপুনি কি বাৰ্তা দিব বৰ্তমান ছাত্ৰ সমাজত ধৰ্মীয় সংখ্যালঘু হওক ভাষিক সংখ্যালঘু হওক বা সংখ্যাগুৰুৰেই হওক আমাৰ যিমানবোৰ সমস্যা আছে সকলো সমস্যাৰ সমাধান এটাই সেটা হৈছে আমি সুশিক্ষাৰে শিক্ষিত হ'ব লাগিব উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগিব কেৱল মাত্ৰ বোলে মেট্ৰিক পাছ কৰিব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগে BA পাছ কৰিব লাগে বুলি কৰিলে নহ'ব আমি সুশিক্ষাৰে শিক্ষিত হ'ব লাগিব যি শিক্ষাই আমাক জাতিৰ জ্ঞান দিব দেশৰ সংবিধানৰ জ্ঞান দিব দেশৰ উন্নয়নৰ জ্ঞান দিব সমাজৰ জ্ঞান দিব আৰু মূল্যবোধ শিকাব যাতে কেনেকৈ আমি সমাজ ৰাজ্য ৰাষ্ট্ৰ আগুৱাই লৈ যাব পাৰোঁ সেই শিক্ষাৰে শিক্ষিত হ'ব লাগিব আমি হিন্দু মুছলমান কৰিলে একো লাভ নহ'ব সেইটো মোৰ প্ৰথম বাৰ্তা ছাত্ৰ সমাজলৈ যে আজি মোৰ দেউতাই মোৰ খুৰাই মোৰ সমাজে হিন্দু মুছলমান কৰি আছে মই আজি ক্লাছ 8-9ত পঢ়ি আছোঁ বা 10ম শ্ৰেণীত পঢ়ি আছোঁ কলেজত পঢ়ি আছোঁ আমি সেইটো আমি ধ্যান ধাৰণা পৰিহাৰ কৰিব লাগিব আমি ভাল শিক্ষাৰে শিক্ষিত হৈ কেনেকৈ মানে ৰাজ্য আগুৱাই লৈ যোৱা যায় ৰাষ্ট্ৰ আগুৱাই লৈ যোৱা যায় সেই হিন্দু মুছলমানে কেতিয়াও আমাক আগুৱাই লৈ যাব নোৱাৰে তাৰ জ্বলন্ত উদাহৰণ আৰু প্ৰমাণ হৈছে আজিৰ দিনৰ মুখ্যমন্ত্ৰী কিমান কোটি টকালৈ তেওঁ মানে ঋণ লৈছে তাৰ হিচাপ নাই তেওঁ কেৱল মাত্ৰ বহুবলকী মন্ত্ৰী হয় তেওঁ আৰু তেখেতক কেৱল মাত্ৰ ধৰি দিয়া মানুহ নাই কাৰণেহে তেওঁ আজিলৈকে এই অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিছে 5টা মানুহ তেওঁৰ সন্মুখত 5টা বিধায়ক তেওঁৰ সন্মুখত যদি থিয় দিব পাৰে কালিৰে তেওঁ মানে ৰিজাইন দিবলগীয়া হৈ যাব গতিকে আমি সেই তেনেকুৱা যাতে মানুহ সৃষ্টি নহয় আমি একজন ভাল মানুহ হ'ব লাগিব সমাজৰ প্ৰতি আমি দায়িত্বশীল ব্যক্তি হ'ব লাগিব আমি কেৱল মাত্ৰ নিজস্ব চিন্তা কৰিলে নহ'ব হিন্দু মুছলমান আমি কোনো কাৰণেই কৰা নাযাব বোলে হিন্দু আছে যদি ধৰ্ষণ কৰিছে বাছ সেই ধৰ্ষণে কৰিছে তাৰ কাৰণে যি অপৰাধী তাৰ যি অপৰাধ কৰিছে তাৰ কাৰণে সেই পানিছমেণ্ট পাব লাগিব মুছলমান আছে একে হ'ব লাগিব ইয়াত কোনো ভেদাভেদ থাকিব নালাগিব বোলে কোনোবা মুছলমান ছোৱালীক কালিলৈ কোনোবা হিন্দু ল'ৰাই ৰেপ কৰিছে তেতিয়াহ'লে ল'ৰাটোক ফুলৰ মালা দিব আৰু কালিলৈ যেতিয়া কোনোবা মুছলমান ল'ৰাই হিন্দু ছোৱালীক কিবা এটা অনাকাংক্ষিতভাৱে কিবা এটা ঘটনা কৰিছে নগাঁৱৰ দৰে পুখুৰীত পেলাই মাৰিব তেনেকুৱা হ'ব নালাগিব তেনেকুৱা হ'লে কি হ'ব আজি যেনিবা হিন্দু ল'ৰাটোৱে
মুছলমান ছোৱালীৰ লগত বেয়া কাম কৰিছে কালিলৈ সেই হিন্দু সমাজত যেতিয়া আপোনাৰ বইনীৰ ওচৰত যাব নহয় তেতিয়াহে যন্ত্ৰণাটো বুজিব গতিকে অপৰাধীয়ে বেয়া মানুহ কেতিয়াও তেওঁলোকৰ ধৰ্মৰে আমি জাজ কৰিলে নহ'ব সেইটো তেওঁলোকৰ মানে দেশৰ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে সংবিধানৰ ভিতৰত থাকি তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি বিহি তেওঁলোকক নজিৰ বনাব লাগে যাতে আমি উঠি অহা চামে সেইবিলাক আমি চাই বহুত দূৰত থাকোঁ সেইটোৱে হৈছে ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব ভাল শিক্ষাৰে শিক্ষিত হওক হিন্দু মুছলমান হ'ব নালাগিব সমাজৰ প্ৰতি দায়িত্বশীল ব্যক্তি হ'ব লাগিব সদশেষত আমাৰ দৰ্শকলৈ কি বাৰ্তা দিব দৰ্শকসকললৈ মানে বহুত কথাই ক'লোঁ গোটেইখিনিতো দৰ্শকৰ কাৰণেই কৈছোঁ তাৰ ভিতৰতো পুনৰাই মই কথাটো ক'ম সেইটো হৈছে যে আমি যিহেতু আজিৰ দিনত অসমত অস্থিৰ পৰিৱেশ এটা হৈছে হিন্দু মুছলমান লৈ আজি মোৰ মাকৰ মোৰ অভিভাৱকৰ মোৰ মানে ওচৰ পাজৰৰ ডকুমেণ্টছ যথেষ্ট পৰিমাণে সঠিক যথেষ্ট পৰিমাণে ডকুমেণ্টছ আছে ভেলিড ডকুমেণ্টছ আছে ইণ্ডিয়াৰ নাগৰিক হয় তাৰ পিছতো যেতিয়া চৰকাৰে আমাক সন্দেহৰ আঙুলি টোৱাইছে আমাক কেছত জড়িত কৰিছে বিদেশত পঠাব বুলি বিদেশী হিচাপে আমাৰ এছাম দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিব এছাম হিন্দু ভাই কিন্তু আমাক মানে অৱহেলা কৰিছে সেইটো সমৰ্থন কৰিছে যাতে আমাকে ধৰি বান্ধি মাৰপিট কৰি আমাক উলিয়াই দিয়ে সেইটো পৰিহাৰ কৰাৰ প্ৰয়োজন আছে আমাৰ দৰ্শকসকলে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যিহেতু এটা জাতীয় সংগঠনত আছোঁ এক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ হিন্দু সমাজক বা অমুছলিম সমাজক যে আপোনালোকে এটলিষ্ট আমাক ইমান মানে বেয়া চকুৰে নাচাব আমি গোটেই মানুহ তেনেকুৱা বেয়া মানুহ নহয় হয় আমাৰ মাজত 2-4জন তেনেকুৱা বেয়া মানুহ আছে আপোনালোকৰ মাজতো যেনেকুৱা আছে গতিকে আপোনালোকে ধৰ্মৰ ভিত্তিত কোনো জাজ নকৰি দেশৰ সংবিধান আৰু আইনে কেনেকৈ কি কৈছে সেইমতে আমাক চাওক আমি যদি ভাল কাম কৰিছোঁ আমাক প্ৰশংসা কৰক আমি যদি বেয়া কাম কৰিছোঁ যিটো মাফ কৰি দিব পৰা সেইখিনি আমাক মাফ কৰি দি আমাক বুজাই বৰাই আপোনালোকে আমাকে ভাল পথত আনক আমাক আপোনালোকৰ পৰা বিচ্ছিন্ন নকৰিব আমি সব এৰি দিছোঁ গোটেইখিনি এৰি দিছোঁ নিজৰ মাতৃভাষা এৰি দিছোঁ নিজৰ অতীত এৰি দিছোঁ সব এৰি দি কি কৰিছোঁ নিজকে অসমীয়া বুলি পৰিচয় দিছোঁ আজি আপোনালোকৰ এই পডকাষ্টত মই যিখিনি কথা কৈছোঁ চাওক এটা শব্দ মই বেংগলী ক'ব পৰা নাই আনহাতেদি ভালকৈ অসমীয়াও ক'ব পৰা নাই কাৰণ আমাৰ পূৰ্বপুৰুষ অসমীয়া কোৱা নাই কিন্তু আমিতো অসমীয়া বুলি পৰিচয় দি আহিছোঁ এই যে পূৰ্বত যে মিছা কথাটো যে ক'লোঁ তাৰ কাৰণে আজি আমি বাংলাদেশত যাবলগীয়া হৈছে কাৰণ তেওঁলোকে আমাক অসমীয়া হিচাপে মানিব পৰা নাই আমি জোৰ জুলুম কৰিও ক'ব বিচাৰিছোঁ আমি অসমীয়া গতিকে আমি অনুৰোধ জনাইছোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক যে ভাতৃত্ববোধ ৰক্ষা কৰি যদি আমি চলিব পাৰোঁ তেতিয়াহে ৰাজ্যখন আগুৱাই যাব উন্নত হ'ব নহ'লে এই 40% বাদ দি 30% উন্নত নহয় আজি ইয়াত আমি 5জন মানুহ আছোঁ 3জন ধনী হৈ গ'লোঁ 2জন গৰীব দুখীয়া থাকিলোঁ ভিখাৰী হ'লোঁ কোনোবাই আহি ক'ব নেকি যে গোটেইখিনি ধনী মানুহ আছে উন্নত মানুহ আছে নকয় নহয় 5জনৰ ভিতৰত 2জন দুখীয়া 10জনৰ ভিতৰত যেতিয়া আপোনাৰ কি কয় 4জন দুখীয়া থাকিব সেই এৰিয়াটো ধনী এৰিয়া নহয়তো এইটো যদি আজিৰ দিনত যিটো চৰকাৰখনে যেনেকুৱা পলিচি লৈছে একেবাৰে ফেইল এটা প্ৰচেছ এই পৰিকল্পনা কোনো কাৰণেই সফল নহয় গতিকে ৰাইজক অনুৰোধ জনাইছোঁ যে চৰকাৰৰ আৰু ৰাজনৈতিক দলৰ কথাত মটিভেট হৈ আমি কিন্তু চলা নাযাব নিজস্ব জ্ঞান বুদ্ধিৰে চলিব লাগিব পূৰ্বতে যেনেকুৱা আমাৰ ভাতৃত্ববোধ আছিল তেনেকৈ ভাতৃত্ববোধ ৰক্ষা কৰি আমি চলিব লাগিব যাতে জাতিটো এটা ভাল স্থানত যাব পাৰে ৰাজ্যখন যাতে ভাল হয় আৰু গোটেই ভাৰতবৰ্ষত এটা ভাল স্থান যাতে পায় হয় আজিৰ এই অনুষ্ঠানৰ যোগেদি আপোনাৰ পৰা বহু কথাই জানিলোঁ ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ এই সংগ্ৰামী জীৱন বৰ্তাই ৰাখক জাতিৰ হকে কাম কৰি যাওক ৰাজ্যৰ উন্নতি সাধন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰক তাৰেই কামনা কৰিছোঁ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ এয়া আছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক শ্বেখ আব্দুল হামিদ ডাঙৰীয়া তেখেতৰ পৰা আমি বহু নজনা কথা জানিবলৈ যত্ন কৰিছোঁ আমি আকৌ লগ পাম আন এটি অনুষ্ঠানত আজি বিদায় মাগিছোঁ ধন্যবাদ